নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা আজি আমাৰ আলোচনাৰ পঞ্চমটো খণ্ড আমি আমাৰ আলোচনাত সপ্তাহত এটা সন্ধিয়া মিলিত হওঁ আৰু ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে বিজ্ঞান সমাজ বিজ্ঞান অৰ্থনীতি ৰাজনীতি সভ্যতা সাহিত্য সংস্কৃতি আদি নানা বিষয়ত আলোচনা কৰোঁ আমাৰ আলোচনাত সাধাৰণতে উপস্থিত থাকে দুজন সমল ব্যক্তি এজন ব্যক্তিক আমি নিমন্ত্ৰিত বক্তা হিচাপে নিমন্ত্ৰণ জনাওঁ আৰু আনজন ব্যক্তিক আমি নিমন্ত্ৰণ জনাওঁ নিমন্ত্ৰিত আলোচক হিচাপে আজিও ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে আমাৰ স্বাস্থ্যৰ লগত জড়িত এটা বিষয়ত আলোচনা কৰিবৰ বাবে আমি একত্ৰিত হৈছো আমাৰ আলোচনাৰ আজিৰ যিটো বিষয় আমি যিটো বিষয়ত আজি আলোচনা কৰিম সেই বিষয়টো আমি সকলোৱে জানো সমগ্ৰ বিশ্বতে ই এক ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সেই ভয়াবহ পৰিৱেশ সৃষ্টি কৰা বিষয়টোৰ ওপৰতে আজি আমি আলোচনা কৰিম বিষয়টো হৈছে এবিধ ভাইৰাছ যাক আমি সকলোৱে নভেল কৰোনা ভাইৰাছ বুলি কওঁ আৰু যাৰ পৰা এটা ৰোগ হয় যাক আমি কোভিড-19 নাম দিছো আমি যদি তথ্য চাওঁ তেতিয়া দেখিম যে ভাৰতবৰ্ষত 17,50,000তকৈ অধিক লোক বৰ্তমানলৈকে কোভিড ৰোগত আক্ৰান্ত হৈছে আৰু 37,300তকৈ অধিক লোক কোভিড ৰোগত মৃত্যুবৰণ কৰিছে আমি যদি অসমৰ তথ্যলৈ লক্ষ্য কৰোঁ তেতিয়া দেখিম যে 1 আগষ্টলৈকে 41,000তকৈ অধিক লোক অসমত কোভিড ৰোগত আক্ৰান্ত হৈছে আৰু 100তকৈ অধিক ব্যক্তিয়ে মৃত্যুক আকোৱালি লৈছে এনে এক পৰিৱেশত আমি কোভিড ৰোগটোৰ বিষয়ে বা কৰোনা ভাইৰাছৰ বিষয়ে অধিক জনাৰ প্ৰয়োজন আছে অকল কৰোনা ভাইৰাছৰ বিষয়ে নহয় আন ভাইৰাছসমূহৰ বিষয়েও আমি কিছু কথা জনাৰ প্ৰয়োজন আছে যাতে আজি আৰু অনাগত সময়ত যদি এনে ধৰণৰ সংকট পুনৰ আহে আমি নিজকে সাজু কৰি ৰাখিব পাৰোঁ গতিকে আজিৰ আলোচনাত আমি ভাইৰাছ সম্পৰ্কে আলোচনা কৰিম আমি আলোচনা কৰিম কৰোনা ভাইৰাছ সম্পৰ্কে আৰু কোভিড ৰোগ সম্পৰ্কে লগতে আমি আজি আলোচনাৰ জৰিয়তে জানিম যে এজন ব্যক্তি যদি কোভিড ৰোগত আক্ৰান্ত হয় কেনে এক পৰিস্থিতিৰ মাজেৰে তেওঁ আগবাঢ়িবলগীয়া হয় কেনে এক পৰিৱেশৰ মাজেৰে তেওঁ পাৰ হ'বলগীয়া হয় অৰ্থাৎ আজিৰ অনুষ্ঠানটোত আমি ভাইৰাছ কৰোনা ভাইৰাছ কোভিড ৰোগৰ বিষয়ে জনাৰ উপৰিও কোভিড ৰোগী এজনৰ বিষয়ে আমি গম পাম আৰু তেখেতৰ যি অভিজ্ঞতা সেই বিষয়ে আজিৰ অনুষ্ঠানত জানিম মই অধিক বহলাই পাতনি নেমেলো মই অনুষ্ঠানটো আগবঢ়াই লৈ যাব বিচাৰিছো মই আমাৰ আলোচনাৰ আজিৰ খণ্ডটোৰ সঞ্চালক মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মানৱজ্যোতি বৰাক আজিৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাবৰ বাবে অনুৰোধ জনাইছো ধন্যবাদ পংকজ শুনা পাইছা ধন্যবাদ পংকজ মানস দা প্ৰথমতে মই তোমাক ধন্যবাদ দিছো কাৰণ এনেকুৱা এটা অনুষ্ঠান তুমি এৰেঞ্জ কৰাৰ বাবে কাৰণ এই সময়ত এইটো খুব প্ৰাসংগিক কাৰণ এনেকুৱা এটা অনুষ্ঠান আমাৰ প্ৰয়োজন হৈছে কাৰণ বৰ্তমান সময়ত দেখা গৈছে যে কোভিড-19 ভাইৰাছৰ ওপৰত বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য সৃষ্টি হৈছে গোটেই আমাৰ সমাজত হৈছে যাৰ বাবে আমাৰ সমাজত বহুত খেলিমেলি সৃষ্টি হৈছে বুলিয়ে মই ক'ব বিচাৰিছো মই মোৰ দুটামান অনুভৱ ব্যক্ত কৰি পেলাই মই আমাৰ সমল ব্যক্তি গুইলে যাম সেইদিনা মই ফেচবুকত দেখিলো আমাৰ এজন অধ্যাপকে লিখিছিলে যে তেওঁ ককায়ে কোভিড-19ত পজিটিভ হৈছিলে আৰু সেইবাবে তেওঁলোকৰ ঘৰখনৰ মানুহখিনি সোমাই দিছিলে যাতে বেলেগ মানুহ তাছত আহিব নোৱাৰে কিন্তু দেখা গৈছিলে যে সেই মানুহখিনিয়ে মানে গাঁৱৰ বাকী মানুহখিনিয়ে তেওঁলোকক অলপ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ ঘৰৰ ওচৰলৈ নাচাৰিছিলে তেওঁলোক যদি অকমান পজিটিভ হ'লে ওলোৱা যেন দেখে আঁতৰতে ভাগিছিলে এনেকুৱা ধৰণৰ কথা কিছুমান হৈছিলে যিটোৱে আচলতে সমাজখনৰ এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে কাৰণ এতিয়া লাহে লাহে কোভিড ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে যদি এনেকুৱা ধৰণৰ হ'বলৈ হয় তেতিয়াহ'লে সমাজখনৰ হয়তো কোভিড ৰোগী হোৱা আৰু নোহোৱা এনেকুৱা এটা বিভেদৰ সৃষ্টিও হ'ব পাৰে মই ভাবো এইবোৰ হোৱাৰ মূল কাৰণটো হৈছে আমাৰ কোভিড-19ৰ ওপৰত আমাৰ নলেজটো কম হৈছে মানে আমি অধিক জানিবলগীয়া আছে বুলি অনুভৱ কৰোঁ আৰু সেইটোকে মুখ্য কৰি আজি আমি এজন জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক কল্যাণ দাসক আমি আমাৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছিলো তেওঁ এই বিষয়ে আমাক ভাল সৰলভাৱে বুজাই দিবৰ কাৰণে কাৰণ আমাৰ যেহেতু গ্ৰাম্য অঞ্চলৰ কলেজ মহাবিদ্যালয় গতিকে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অকমান আঁতৰত থাকে বুলি আমি অনুভৱ কৰোঁ সেই কাৰণে মই আজি
আমাৰ এই অনুষ্ঠানটো নিমন্ত্ৰণ কৰি অনা অধ্যাপক কল্যাণ দাসক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে সৰল ভাষাত COVID-19 আৰু তাৰ লগত সংলগ্ন বিভিন্ন ভাইৰাছৰ বিষয়ে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনালো। ইয়াৰ উপৰিও মই আৰু এটা কথা ক'ব বিচাৰো, কাৰণ আমাৰ এই প্ৰগ্ৰেমটোত যেহেতু আমি এতিয়া অনলাইনত আমাৰ বহুতো ছাত্ৰ ছাত্ৰী কম থাকে, কিন্তু ইয়াৰ পাছত আমাৰ অধ্যাপক পংকজ বৰাই এই প্ৰগ্ৰেমটো ইউটিউবলৈ দিয়া হয়, গতিকে সেই প্ৰগ্ৰেমটোৰ যোগেদি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাছত, কাৰণ মই প্ৰথমতে কৈছো যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ অসুবিধা হয়, কাৰণ আমাৰ নেটৰ অসুবিধা হয়, গতিকে আমাৰ পাছত এই ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ' চাই পেলাই যথেষ্ট সংখ্যক জ্ঞান আহৰণ কৰিব লগা কৰে। গতিকে মই কল্যাণ দাসক এই বিষয়ে সৰলভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰাকে অনুষ্ঠানটো উপস্থাপন কৰিবৰ কাৰণে অনুৰোধ জনালো। মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক কল্যাণ দাস, উদ্ভিদ বিদ্যা বিভাগৰ অধ্যাপক কল্যাণ দাসক এই ভাইৰাছটো সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবৰ কাৰণে অনুৰোধ জনালো। কল্যাণ দাস, আপুনি শুনিছে? শুনিছো। ধন্যবাদ ডক্টৰ মানৱজ্যোতি বৰা। মই অডিবল হৈ আছো চাগে? শুনা পাইছে আপুনি? আপুনি অডিবল হৈ আছে, ক'ব পাৰে। অ'কে, থেংক ইউ, ধন্যবাদ। বাহনা মহাবিদ্যালয়ৰ অধ্যাপক মহোদয়ক সমীক্ষ কৰি মহাবিদ্যালয়ৰ অধ্যাপক ভাতৃপ্ৰতিম ডক্টৰ পংকজ বৰা আৰু বন্ধুবৰ মানৱজ্যোতি বৰা তথা মহাবিদ্যালয়ৰ সকলো অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক কৰ্মচাৰীসকল সকলোকে ইয়াৰ পাহতে মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছো এই অনুষ্ঠানটিত উপস্থিত থাকি দুআষাৰ ক'বলৈ সুযোগ প্ৰদান কৰাৰ বাবে। পোনপটীয়াকৈ মই বিশেষকৈ এই অনুষ্ঠানটিত যিখিনি বক্তব্য মই ৰাখিম, পোনপটীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকৈ উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। গতিকে ইয়াত টেকনিকেল কিছুমান কথাৰ পৰা মই সাধাৰণতেই আঁতৰি থাকিম। খুব মানে প্ৰয়াস কৰিম যাতে ছাত্ৰ ছাত্ৰীসকলে সহজে ইয়াক বুজি পায়। ধন্যবাদ পুনৰ। বৰ্তমান সময়ত দেখা গৈছে সমগ্ৰ বিশ্বজুৰি কৰোনা ভাইৰাছ বা COVID-19 ৰোগৰ সংক্ৰমণে মহামাৰী ৰূপ ধাৰণ কৰিছে আৰু সমগ্ৰ বিশ্বজুৰি মানৱ সমাজ এক গভীৰ সংকটৰ মুখামুখি হ'ব লগা হৈছে। বিশ্বৰ প্ৰতিজন নাগৰিক যদি আমি লক্ষ্য কৰোঁ এই সংকটৰ সাক্ষী তথা ভুক্তভোগী। কৰোনা সৃষ্ট এই সংকটৰ ফলাফল যে সুদূৰ প্ৰসাৰী হ'ব সি সহজে অনুমেয়। সমগ্ৰ বিশ্বজুৰি সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আদি ক্ষেত্ৰসমূহত এই মহামাৰীৰ দ্বাৰা উদ্ভৱ হোৱা সংকটে এক বিৰূপ প্ৰভাৱ পেলাব, সেয়া কোনেও নুই কৰিব নোৱাৰে, অৰ্থাৎ ই ধ্ৰুৱ। এই মহামাৰী সুচৰাৰ যিটো শৃংখল তাত জটি পেলাবলৈ বা বাধা দিবলৈ সমগ্ৰ বিশ্বজুৰি তলাবন্ধৰ দৰে কাৰ্যসূচী বলবৎ কৰা হৈছিল। আমি প্ৰত্যেকে এই বিষয়ে জানো, বহলাই কোৱাৰ নিশ্চয়কৈ কোনো প্ৰয়োজন নাই। অৱশ্যে কৰোনা মহামাৰীৰ এই সংকটে আমাৰ অধিকাংশ আমাৰ গ্ৰাম্য সমাজৰ মানুহেই হওক বা অধিকাংশ মানুহকে আগতে নুশুনা বা ব্যৱহাৰ নকৰা কিছুমান শব্দৰ লগতো পৰিচয় কৰাই দিছিল, চিনাকি কৰাই দিছিল। যেনে লকডাউন, কোৱাৰেণ্টিন, সামাজিক দূৰত্ব বা ফিজিকেল ডিষ্টেঞ্চিং, ছ'চিয়েল ডিষ্টেঞ্চিং আমি যিয়ে কওঁ, ইনকিউবেশ্যন পিৰিয়ড, চেনিটাইজেশ্যন, ভেকচিন, এনেকুৱা কিছুমান প্লাজমা থেৰাপি, এনেকুৱা কিছুমান শব্দৰ লগত আমাক চিনাকি কৰাই দিছিল। আৰু তাৰ লগে লগে আমি স্বাস্থ্যসন্মত যিবোৰ বিধি সাধাৰণতে মানি চলিব লাগে, কৰোনাৰ সময়ত বা কৰোনাৰ আগত পিছত যেতিয়াই হওক আমি সাধাৰণতে মানি ল'ব লগা যিখিনি স্বাস্থ্যসন্মত বিধি, তাক আমি ব্যৱহাৰিকভাৱে মানে উপযোগীকৈ ব্যৱহাৰিকভাৱে আমি এই সময়ত কৰিবলৈ শিকিছোঁ, যাৰ ফলত আমি প্ৰত্যেকে অলপ বছৰত বেমাৰ আজাৰৰ পৰা বাচি থকাৰ এটা প্ৰয়াস কৰাৰ যিটো আমি কৰিব লাগে প্ৰকৃতাৰ্থত, সেইটো আমি কৰিব পৰা হৈছোঁ। অৱশ্যে আৰু এটা কথা যে দীৰ্ঘ সময় সমগ্ৰ বিশ্বজুৰি যিহেতু তলাবন্ধৰ কাৰ্যসূচী চলি আছিল, বৰ্তমানো বিভিন্ন ঠাইত চলি আছে, তাৰ ফলত আন এটা লাভ হৈছিল কি, বায়ুমণ্ডলৰ যিটো মানৱ সৃষ্ট প্ৰদূষক তাৰ মাত্ৰা বহুলভাৱে কমি গৈছিল। সেইবাবে বহুতে ক'ব খোজে আচলতে যে 100 বছৰৰ ব্যৱধানত, প্ৰায় 100 বছৰৰ ব্যৱধানত এনেকুৱা ধৰণৰ অতিমাৰী যেতিয়া হয়, তেতিয়া সেইটো এনেকুৱা অভিহিত কৰিব খোজে বহুতে যে এইটো পৰিৱেশে সৃষ্টি কৰা এক এনেকুৱা এটা
মানে প্ৰয়াস যাৰ ফলত স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা এক প্ৰয়াস যাৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা বহু পৰিমাণে ৰক্ষা হোৱাত সহায়ক হয় কিন্তু এটা কথা ঠিক যে কৰোনা ভাইৰাছ প্ৰাকৃতিক নে মানৱ সৃষ্ট এইটোক লৈ অৱশ্যে এতিয়াই সহজে কৈ দিব পৰা অৱস্থাত নাই আৰু এই বিষয়ে নিশ্চয়কৈ ভৱিষ্যতৰ সময়ত ই আমাক জনাব যে প্ৰকৃতাৰ্থত কৰোনা ভাইৰাছটো এটা মানৱ সৃষ্ট ভাইৰাছ নে প্ৰাকৃতিকভাৱে সৃষ্ট ভাইৰাছ এই বিষয়ে বিতৰ্কৰ বিষয় এই বিষয়ে মই বিশেষ দূৰলৈ যাব খোজা নাই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পাকখনৰ পৰাই ভাৰতবৰ্ষত সংক্ৰমণৰ পাকখনৰ পৰাই আমি দেখিছো যে বিভিন্ন চৰকাৰী মাধ্যম তথা অন্যান্য পক্ষসমূহে এই ভাইৰাছৰ সংক্ৰমণৰ স্বৰূপ সংক্ৰমণৰ মাধ্যম আৰু ইয়াৰ পৰা বাচি থকাৰ যিবোৰ সামগ্ৰিক উপায় আছে এইবোৰৰ বিষয়ে বিস্তৃতভাৱে আলোচনা বিলোচনা কৰি আহিছে এইটো পৰিলক্ষিত হৈছে যাৰ ফলশ্ৰুতিতে হয়তো আমি সকলো কম বেছি পৰিমাণে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে বৰ্তমান সময়ত অৱগত অৱশ্যে কৰোনা ভাইৰাছৰ সংক্ৰমণ বা যিয়ে নহওক ভাইৰাছজনিত ৰোগ নতুন কথা নহয় বিভিন্ন অসংখ্য ভাইৰাছজনিত ৰোগ মানৱ সমাজত আছে ই মানুহক সময়ে সময়ে জলাকলা খুৱাই অহাৰ উদাহৰণ আমাৰ বহুত আছে যদি আমি কৰোনা ভাইৰাছৰ বিষয়ে বা কোভিড-19 ৰোগটোৰ বিষয়ে বা ভাইৰাছজনিত ৰোগৰ বিষয়ে জানিব খোজো তেতিয়াহ'লে মই ভাবো যে ভাইৰাছৰ বিষয়ে এক সাম্যক ধাৰণা থকাটো নিশ্চয়কৈ প্ৰয়োজনীয় ভাইৰাছৰ বিষয়ে ধাৰণা থাকিলে আমাৰ মনত ডক্টৰ মানৱজ্যোতি বৰাই উল্লেখ কৰাৰ দৰে যিবোৰ সুদুৱনি আছে সেইবোৰ আঁতৰ কৰাত নিশ্চয়কৈ সহায়ক হ'ব মই মোৰ এই আলোচনাৰ প্ৰথম ভাগটোত মই অকনমান ভাইৰাছৰ বিষয়ে জেনেৰেল কিছুমান কথা কৈ ল'ব খুজিছো ভাইৰাছ প্ৰকৃতাৰ্থত এক লেটিন শব্দ যাৰ অৰ্থ হ'ল পয়জন বা বিষ প্ৰকৃতাৰ্থত ভাইৰাছ যিহেতু উদ্ভিদ প্ৰাণী মানুহকে আদি কৰি মাইক্ৰবছ হওক বা আন অনুজীৱ হওক এনেকুৱাবোৰৰ ৰোগৰ লগত জড়িত সেইকাৰণে খুব সম্ভৱ ভাইৰাছবোৰক পয়জন বা বিষ বুলি কোৱা হয় 1880 চনত খুব সম্ভৱ প্ৰথমবাৰ লুই পেষ্টিয়ৰ নামৰ এজন বিজ্ঞানীয়ে ভাইৰাছ একজেক্টলি ভাইৰাছ নহয় এনেকুৱা অনুজীৱৰ যে অৱস্থিতি আছে সেই বিষয়ে এক ধাৰণা কৰিছিল তেওঁ জলাতংক ৰোগৰ বাবে এই এনেকুৱা কিছুমান অনুজীৱক দায়ী কৰিব খুজিছিল কাৰণ তেতিয়ালৈকে 1672 ডিস্কভাৰ হোৱা বেক্টেৰিয়াকে আচলতে এনেকুৱা ৰোগবোৰৰ বীজাণু বুলি ভাবা হৈছিল আৰু সেইবোৰেই সাধাৰণতে এনেকুৱা ৰোগবোৰ বিয়পায় বা মানৱ সমাজত বা প্ৰাণী বা উদ্ভিদত যিবোৰ ৰোগ হয় সেইবোৰৰ কাৰণে বেক্টেৰিয়াকে ৰেসপন্সিবল বুলি ভাবা হৈছিল কিন্তু তাৰ পিছত 1892 চনত ইভানস্কি নামৰ এজন বিজ্ঞানীয়ে যাক ফাদাৰ অফ ভাইৰলজি বুলিও কয় তেখেতে ধপাতৰ পাতত হোৱা এটা মজেক নামৰ ৰোগৰ বীজাণুবিধ জীৱাণুবিধ যে বেক্টেৰিয়াতকৈ সৰু আৰু ই বেক্টেৰিয়া যে নহয় তাক এক্সপেৰিমেণ্টেলি প্ৰমাণ কৰি দেখাইছিল আৰু তেতিয়া সেই তেনেকুৱা ধৰণৰ অনুজীৱবোৰকে পিছলৈ ভাইৰাছ বুলি অভিহিত কৰা হৈছিল একচুৱেলি সেই সময়ৰ পৰা কিন্তু ভাইৰাছ যেতিয়া ডিস্কভাৰ হ'ল আফটাৰ ডিস্কভাৰী বায়লজিষ্টসকল জীৱবিজ্ঞানীসকল এক দুধুৰ-মুধুৰ অৱস্থাত পৰিব লগা হৈছিল কাৰণ ভাইৰাছৰ কিছুমান বৰ বিশেষ ইণ্টাৰেষ্টিং চাৰিত্ৰিক বৈশিষ্ট্য আছে ভাইৰাছৰ এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ যদি থুলমূলকে মই প্ৰকাশ মানে অৱগত কৰিব খোজো তেতিয়াহ'লে দেখা যায় যে ভাইৰাছৰ ক্ষেত্ৰত হয় কি যে সিহঁতি কোষীয় নহয় অৰ্থাৎ চেলুলাৰ নহয় আচেলুলাৰ এটা গ্ৰুপ খুব সম্ভৱ সিহঁতৰ দেহটো কোষেৰে গঠিত নহয় কিন্তু সিহঁত অধিকাংশ ভাইৰাছৰ ক্ষেত্ৰত সিহঁতৰ দেহ দুটা কম্পনেণ্টেৰে দুটা পদাৰ্থৰে গঠিত ইহঁতৰ বাহিৰত এখন আৱৰণ থাকে যিখনক আমি কেপচিড বুলি কওঁ আৰু এই কেপচিডখন প্ৰটিনৰ হয় আৰু প্ৰটিন আৱৰণখন সাধাৰণতে কি হয় এখন মৃত আৱৰণ ই লিভিং নহয় এইটো এটা ইণ্টাৰেষ্টিং কথা দ্বিতীয়তে সেই প্ৰটিন আৱৰণখনে আৱৰি থকা যিটো বংশগতিৰ বাহক যাৰ ফলত ভাইৰাছৰ সংখ্যা বাঢ়ে এই বংশগতি বাহক দুই ধৰণৰ ডিএনএ নাইবা আৰএনএ কাৰণ ভাইৰাছত ডিএনএ থাকিব নহলে আৰএনএ থাকিব ডিএনএ নাইবা আৰএনএ আৰু প্ৰটিনে ভাইৰাছবোৰ গঠিত হয় আৰু কেতিয়া ইণ্টাৰেষ্টিং কথাটো এইটো যে ইয়াৰ দেহৰ বাহিৰৰ যিটো আৱৰণ সেইটো নন লিভিং আৰু ভিতৰত কিন্তু জীৱিত পদাৰ্থ এবিধ থাকে সেইটো ডিএনএ নাইবা আৰএনএ এতিয়া তাৰ উপৰিও ভাইৰাছৰ কোনো ধৰণৰ ইয়াৰ কোনো মেটাবলিক এক্টিভিটিজ নাই অৰ্থাৎ ইয়াৰ শ্বসন নাই ইণ্টাৰেষ্টিং কথা ই উশাহ নলয় উশাহ ল'ব নালাগে আপুনি ক'ব নেকি যে উশাহ নোলোৱা কোনোবা জীৱ থাকে বুলি তাৰ উপৰি ইয়াৰ পুষ্টি নাই নিউট্ৰিচন নাই একো নাখায় আৰু ই কৰে কি গতিকে নিউট্ৰিচন নাই মানে এক্সক্ৰিচনো নাই সেইবোৰ কামো থাকিব নিউট্ৰিচন নাই যিহেতু তেনেকুৱা কোনো এক্টিভিটিজ ইয়াৰ নাই কিন্তু ইয়াৰ পুষ্টি নাই ই খাব নালাগে উশাহ ল'ব নালাগে কিন্তু জীৱ বুলি কোৱাৰ একমাত্ৰ কাৰণটো হ'ল কি ই প্ৰজনন কৰে
যেতিয়া পৰিৱেশত থাকে, পৰিৱেশত মানে যেতিয়া কোনোবা পোষক মানে য'ত ই অসুখ ডিজিজ কৰে, বেমাৰ কৰে, তাক আমি পোষক বা হোষ্ট বুলি কওঁ, ইংৰাজীত হোষ্ট কয়। আৰু ভাইৰাছবোৰ সাধাৰণতে হোষ্টৰ চেলৰ কোষৰ বাহিৰত যেতিয়া থাকে, ইয়াক তেতিয়া ভিৰিয়ন বুলি কোৱা হয়, অৰ্থাৎ ভাইৰাছ বুলিও কোৱা নহয়। তেতিয়া কমপ্লিটলি ইনাৰ্ট হৈ থাকে, কোনো ধৰণৰ এক্টিভিটি শ্ব' নকৰে। কিন্তু যেতিয়াই সি নিৰ্দিষ্ট কোষক পায়, তেতিয়াই তাক আক্ৰমণ কৰে আৰু তাৰ বংশ বিস্তাৰ কৰে। অৰ্থাৎ ভাইৰাছে ৰিপ্ৰডাকশ্যন কৰে। আনবোৰ জীৱৰ দৰে, জীৱৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য, নেক্সট জেনেৰেশ্যন প্ৰডাকশ্যনৰ যিটো তেওঁলোকৰ যিটো প্ৰক্ৰিয়া, সেইটো ভাইৰাছৰ ক্ষেত্ৰতো থাকে। ভাইৰাছে পিছৰ জেনেৰেশ্যনটো সৃষ্টি কৰে। গতিকে এটা ফালৰ পৰা যদি আমি চাওঁ, ই নন লিভিং, ট্ৰুলি নন লিভিং, কাৰণ ইয়াত কোনো ধৰণৰ ইয়াৰ মেটাবলিক, ই উশাহ নলয়, নাখায়, অতি ইম্পৰ্টেণ্ট কথা। দ্বিতীয় কথাটো হ'ল কি, প্ৰজনন কৰে, এইটো এটা ডাঙৰ কথা। এতিয়া তাৰ পিছত এটা প্ৰশ্ন আহে আমাৰ মনলৈ, যে ভাইৰাছবোৰে যদি নাখায়, উশাহ নলয়, তেতিয়াহ'লে ই বেলেগ জীৱ, যাক আমি হোষ্ট বুলি কৈছো, পোষক জীৱ বুলি কৈছো, তাক কিয় এটেক কৰে, তাত গৈ অসুখ কিয় কৰে? কাৰণ আন যিমানবোৰ জীৱাণু বা বীজাণু আছে, যিবোৰ আমি পেৰাচাইট কওঁ, সেই পৰজীৱী কওঁ, সেই প্ৰত্যেকেই আচলতে হয়তো খাবৰ কাৰণে বা আন কিবা এক্টিভিটিজৰ কাৰণে আন জীৱক এটেক কৰে, আন হোষ্টক এটেক কৰে। কিন্তু ভাইৰাছ কল্যাণ মিউট হৈ গ'ল, আনমিউট কৰি লোৱা। বহুত দেৰিৰ পৰা মিউট হৈ আছে নেকি বাৰু? এতিয়াহে কৰিছিলে। ঠিক আছে। বহুত দেৰিৰ পৰা হৈ আছিলো নেকি মিউট? মই কিন্তু টাচ কৰা নাছিলো, নিজে নিজেহে হৈ গ'ল নেকি? নাই, অলপ দেৰি আগতে। কিয় ঠিক আছে, কিয় এটেক কৰে সেইটো লৈ এটা খুব মানে এটেক কৰাৰ কাৰণ হ'ল কি, ই তাত প্ৰজনন কৰে। অৰ্থাৎ যাক এটেক, তাৰ আগতে এটা কেৰেক্টাৰ কৈ ল'ব খুজিছো, ভাইৰাছবোৰ সাংঘাতিক হোষ্ট স্পেচিফিক, অৰ্থাৎ পোষক নিৰ্দিষ্ট। ই য'ত অসুখ কৰে তাতেই কৰিব। যদি মানুহৰ ভাইৰাছ হয়, বেলেগত সি এটেক নকৰে। উদ্ভিদৰ ভাইৰাছে প্লান্টত, এনিমেলছত নকৰে, এনিমেল ভাইৰাছে প্লান্টত নকৰে, ইনচেক্টৰ ভাইৰাছে মাইক্ৰবছত নকৰে, তেনেকুৱা। অৰ্থাৎ যাৰ ই বেমাৰ কৰিব লাগে তাতহে কৰিব। এতিয়া যদি উদ্ভিদ ভাইৰাছ এটাক যদি মই কিবা কাৰণে মোৰ সংস্পৰ্শলৈ আহেও, মই হাতেৰে চুওঁ বা কিবা কৰো, তেতিয়াহ'লে মোৰ কোনো ধৰণৰ সমস্যা নাথাকে। এই ভাইৰাছটো ক'ৰবাত যদি মোৰ লগত যায়ও, মোৰ শৰীৰৰ ভিতৰলৈ যায়, মোৰ কোনো প্ৰব্লেম নহয়, কাৰণ ই উদ্ভিদ ভাইৰাছ। কিন্তু প্ৰাণী ভাইৰাছৰ ক্ষেত্ৰত, হিউমেন ভাইৰাছৰ ক্ষেত্ৰত মোৰ এই সমস্যা হ'ব, কাৰণ মোৰ দেহ কোষেৰে গঠিত, গতিকে মোৰ ক্ষেত্ৰত সংক্ৰমণৰ সম্ভাৱনা 100%, অৰ্থাৎ ই হ'বই। তাৰ উপৰিও ভাইৰাছবোৰ খুব বেছিকে অভিযোজিত হ'ব পাৰে। অভিযোজন মানে ইহঁতে যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাই ল'ব পাৰে। মানে শীত, তাপ, টেম্পাৰেচাৰ, কোল্ড, এনেকুৱাবোৰ সিহঁতি এক্সট্ৰিম পৰ্যায়লৈকে টলাৰেট কৰিব পাৰে, সহ্য কৰিব পাৰে। আৰু এটা পৰিঘটনা হয়, ইহঁতি হাইলি মিউটেবল, অৰ্থাৎ সিহঁতৰ বংশগতিৰ বাহকৰ ছাডেন মিউটেশ্যন হ'ব পাৰে। নিজকে অতি প্ৰয়োজন হ'লে সিহঁতে চেঞ্জ বা পৰিৱৰ্তন কৰি ল'ব পাৰে। সেইকাৰণে ভাইৰাছৰ এইবোৰ ইণ্টাৰেষ্টিং কেৰেক্টাৰ থাকে। আৰু সিহঁতে এতিয়া যিহেতু পোষকৰ কোষ সিহঁতি এটেক কৰি, মই থুলমূলকে অতি কম সময়ৰ ভিতৰতে ক'ব খুজিছো কেনেদৰে কৰে। সাধাৰণতে ভাইৰাছবোৰে কি কৰে, সিহঁতৰ যিটো মই ক'লোৱেই, প্ৰটিন আৰু DNA বা RNA গঠিত। প্ৰটিনৰ যিটো কোড, যিটো আমি কেপচিড বুলি কওঁ, সেইটো বাহিৰত থৈ যায়, আৰু জেনেটিক মেটেৰিয়েলটো DNA বা RNA-টো কোষটোৰ ভিতৰলৈ এৰি দিয়ে। এতিয়া কোষৰ ভিতৰত গৈ এই DNA বা RNA যিয়ে নহওক, সি তাৰ কপি কৰে, অৰ্থাৎ ৰেপ্লিকেশ্যন কৰে। তাক আমি অনুকীৰ্তন কওঁ। DNA কপি কৰি লয় বা RNA কপি কৰি লয়। এনেদৰে অসংখ্য DNA আৰু RNA কপি হোৱাৰ পিছত তাৰ নিজা প্ৰটিনটো সংশ্লেষণ কৰে। অৰ্থাৎ ই যিটো, যদি মানৱ ভাইৰাছ এটাৰ কথা কৈ থাকো, ধৰক আপুনি COVID-19 বা কমন কল্ডৰ যদি কথা কওঁ, সিহঁতে যেতিয়া মানুহৰ কোষ পায়, তাত যেতিয়া এটেক কৰে, তাত সিহঁতে প্ৰটিন কোডটো বাহিৰত থৈ যায়, ভিতৰলৈ কেৱল জেনেটিক মেটেৰিয়েলটো ইনচাৰ্ট কৰি দিয়ে। আৰু সেই জেনেটিক মেটেৰিয়েলটোৱে, অৰ্থাৎ DNA বা RNA যিয়ে হওক, COVID-19 এটা RNA ভাইৰাছ, এই ভিতৰলৈ গৈ তাৰ অসংখ্য RNA সৃষ্টি কৰে। মই অতি সহজে কৈছো, চাইণ্টিফিক বা টেকনিকেলি ইউজ কোনো কথা কোৱা নাই। অতি সহজে তাৰ সংখ্যা বৃদ্ধি কৰে আৰু লগে লগে অসংখ্য প্ৰটিনো বনাই লয়। এই প্ৰটিন আৰু যিবোৰ তাৰ RNA বা DNA যি থাকক, সেইবোৰ লগ লাগি অসংখ্য ভাইৰাছৰ, ইয়াৰ অপত্য ভাইৰাছ মানে অফস্প্ৰিংছ, ইয়াৰ পোৱালি বুলি যদি কওঁ, তেনেকুৱা ভাইৰাছৰ সৃষ্টি কৰে, আৰু সেই কোষটো ফালি বাহিৰলৈ ওলাই আহে, অৰ্থাৎ নতুন কোষ এটেক কৰে। এতিয়া মই কমন কল্ডৰ কথা কওঁ, যিহেতু অতি সাধাৰণতে হৈ থকা এটা ৰোগ আমাৰ ক্ষেত্ৰত। কমন কল্ড হলে মই এটা কথা কওঁ, সাধাৰণতে মই পঢ়াই থাকোঁতেও বা ক্লাছতো কওঁ, যে যদিহে মোৰ কমন কল্ড হয়, চৰ্দি হয়,
তেতিয়াহ'লে মই যদি মেডিচিন খাওঁ তেতিয়াহ'লে মোৰ ভাল হ'বলৈ 1 সপ্তাহ লাগে 1 উইক আৰু যদি মেডিচিন নাখাওঁ 7 ডেজ লাগে পাকে প্ৰকাৰে কথাটো একেটাই কিন্তু সংখ্যাটোত অলপ ভেৰিয়েচন আহি গ'ল খালে মোক 1 সপ্তাহ লাগিব নাখালে 7 ডেজ লাগিব অৰ্থাৎ কথাটো এনেকুৱা যিটো আমাৰ পানী লগা অসুখ কমন কোল্ড সেই ৰোগটো যিটো অসংখ্য ভাইৰাছ ইয়াৰ কাৰণে ৰেছপন্সিবল প্ৰায় 200 মান ভাইৰাছ ৰাইনো ভাইৰাছ কৰোনা ভাইৰাছ পেৰা ইনফ্লুৱেঞ্জা ভাইৰাছ এনেকুৱা অসংখ্য ভাইৰাছ আমাৰ এই ৰোগটোৰ কাৰণে ৰেছপন্সিবল অসংখ্য এনেকুৱা ভাইৰাছে এই অসুখটো কৰে এতিয়া ভাইৰাছে যেতিয়া আক্ৰমণ কৰে অসুখটো কৰে তেতিয়া আমাৰ এটা বেনিফিট আছে বেনিফিটটো কি অৰ্থাৎ মই যদি মেডিচিন নাখাওঁ তেতিয়াহ'লে ভাইৰাছটো এটা ফৰেন পাৰ্টিকল এটা এন্টিজেনটো আমাৰ বডিত অহাৰ লগে লগে আমাৰ বডিয়ে সাধাৰণতে তাৰ এগেইনষ্টৰ ৰেছপন্স দিয়ে আৰু কি হয় বডিয়ে টেম্পাৰেচাৰ বঢ়ায় তেতিয়া আমাৰ জ্বৰ হয় সেইটোৰ পৰা আমি বুজি পাওঁ যে মোৰ গাত কিবা ইনফেকশ্যন হৈছে কিন্তু এতিয়া তাৰ উপৰিও এটা ইম্পৰ্টেণ্ট কথা হ'ল কি ভাইৰাছে যেতিয়া ইনফেকশ্যন কৰে ইনফেকশ্যন কৰাৰ অলপ দিন পৰাই আমাৰ এন্টিবডি বা প্ৰতিজৈৱিক পদাৰ্থ যিটো আছে সেইটো সিক্ৰেট হ'বলৈ আৰম্ভ কৰে সৰি কি হৈ গ'ল সিক্ৰেট হ'বলৈ আৰম্ভ কৰে প্ৰতিজৈৱিক পদাৰ্থৰ নিখৰণ সৃষ্টি হয় এইটো কথা এনেকুৱা যেতিয়া মোক এটা নিৰ্দিষ্ট ভাইৰাছে কথাটো মন কৰিব লগা সকলোৱে জানে যিসকলে নাজানে বা মই তেখেতসকলৰ দৃষ্টিহে কৈছো কথাটো যেতিয়া এটা নিৰ্দিষ্ট ভাইৰাছে মোক এটেক কৰিব সেই ভাইৰাছটোৰ এগেইনষ্টত মোৰ দেহত থকা ইমিউন সিস্টেমটোৱে এটা প্ৰতিজৈৱিক পদাৰ্থ তাৰ এগেইনষ্টত সৃষ্টি কৰিব যদিহে মোৰ পানী লগা অসুখ কেতিয়াও নহয় মোৰ পানী লগা অসুখ বা ধৰি লওক মানে চিকেন পক্স বা সৰু আই সৰি বৰ আই বা এনেকুৱা কিবা বৰ আইটো নাই বাৰু স্মল পক্স নাই তেনেকুৱা পক্স জাতীয় বা পলিঅ'ৰ ক্ষেত্ৰতে চাওক যদিহে আমি তেনেকুৱা মোৰ কেতিয়াও মোৰ এক্সপিৰিয়েঞ্চ নহয় অৰ্থাৎ মোক সেই ভাইৰাছটো এটেক নকৰে যেতিয়ালৈকে নকৰে তেতিয়ালৈকে মোৰ বডিয়ে তাৰ এগেইনষ্টত প্ৰতিজৈৱিক পদাৰ্থ সৃষ্টি কৰিব নোৱাৰে এতিয়া মই মেডিচিন নাখালে কিয় মোৰ ভাল হৈ যায় কমন কোল্ড ভাল হোৱাৰ কাৰণ হ'ল যে মেডিচিন যদি মই নাখাওঁ মোৰ দেহৰ পৰা তাৰ এগেইনষ্টত প্ৰতিজৈৱিক পদাৰ্থ নিখৰণ হ'বলৈ ষ্টাৰ্ট হ'ব আৰু 7 ডেজ মানৰ ভিতৰত অট'মেটিক মই ভাল হৈ উঠিম কিন্তু মোৰ মেডিচিন খোৱাৰ দৰকাৰ ক'ত মেডিচিন খোৱাৰ দৰকাৰ এইটোৱে যে মই মোৰ শৰীৰটোৰ প্ৰতি যিটো মোৰ প্ৰতিৰোধ ক্ষমতা সেইটো ভাইৰাছটোৰ এগেইনষ্টত যেতিয়া ফাইট কৰি থাকিব তেতিয়া আন বেক্টেৰিয়েল বা আন কিবা ইনফেকশ্যন মোৰ শৰীৰত হ'ব পাৰে গতিকে মই যদি আন কিবা এন্টিবায়টিক্স প্ৰবায়টিক্স বা আন কিবা সেই সময়ত খাই থাকোঁ তেতিয়াহ'লে মই আন বেমাৰ আজাৰৰ পৰা বাচি থাকিম অৰ্থাৎ মোৰ শৰীৰৰ বডিৰ কণ্ডিশ্যনটো চিভিয়াৰ হোৱাৰ পৰা বাচি থাকিম কিন্তু আদাৰৱাইজ কমন কোল্ডৰ এগেইনষ্টত কোনো ধৰণৰ ভেকচিন এতিয়ালৈকে নাই কাৰণ 200 মান ভাইৰাছৰ কাৰণে কমন কোল্ড হয় গতিকে আপুনি কোনটোৰ এগেইনষ্টত ভেকচিন ব্যৱহাৰ কৰিব সেইকাৰণে দৰৱ খালেও নাখালেও মোৰ পানী লগা জ্বৰ বা এনেকুৱা অসুখবোৰ ভাল হৈ যাব কাৰণ মোৰ দেহে প্ৰতিজৈৱিক পদাৰ্থ সৃষ্টি কৰিবই কৰাৰ লগে লগে সি ওলাই আহি সি ক'ত থাকিব ভাইৰাছটোতো ক'ৰবাত থাকিব লাগিব ভাইৰাছটো তেতিয়া আন মানুহৰ শৰীৰ বিচাৰিব অৰ্থাৎ মই এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল কলেজ পানী লগা জ্বৰ হ'লে 2-3 দিন কলেজ নোযোৱাকে থাকে তাৰ পিছত তেওঁলোক যাবলৈ ষ্টাৰ্ট কৰে যেতিয়া অলপ ভাল হ'বলৈ আৰম্ভ কৰে যোৱা মানে কি লগতে তেওঁ ভাইৰাছবোৰ লৈ গৈ ওচৰৰ সকলোকে দিছে তাৰ কাৰণ মানুহ আমি গোটেইবোৰ মানৱ শৰীৰলৈকে যাব বাহিৰত থাকোতে তেতিয়া মোৰ ভাল হৈছে মানে কি মোৰ শৰীৰত এতিয়া সি থাকিব নোৱাৰা হ'ল কাৰণ প্ৰতিজৈৱিকবিধ মোৰ দেহত সৃষ্টি হৈ গ'ল তেতিয়া সি বাহিৰলৈ ওলাই যাব এইটো ভাইৰাছৰ জনিত ৰোগৰ ক্ষেত্ৰত এটা খুব ইণ্টাৰেষ্টিং কথা তেনেদৰে অসংখ্য ভাইৰাছ বিভিন্ন ধৰণে বিয়পিব পাৰে ভাইৰাছজনিত ৰোগ যিহেতু অসংখ্য আছেই সাধাৰণতে কি হয় সংস্পৰ্শৰ দ্বাৰা কাহ বা হাঁচি মাৰিলে থু সেকাৰ দ্বাৰা নাইবা পিন্ধা কাপোৰৰ দ্বাৰা বিভিন্ন ৰোগ যেনেকে এইডছ আদিৰ ৰোগ যৌন সম্পৰ্ক বা উশাহত বায়ুৰ পৰা তথা মাতৃদেহৰ পৰা সদ্যজাত শিশুলে মাকৰ গাখীৰৰ যোগেদি শিশুলৈ বা একেধৰণৰ চিৰিঞ্জ ব্যৱহাৰৰ ফলত নাপিতৰ সুৰৰ পৰা এনেধৰণে ভাইৰাছ জনিত ৰোগ বিয়পিব পাৰে কিছুমান ভাইৰাছ জনিত ৰোগ যদি আমি চাওঁ চৰাই আন পতংগ মস্কিটোৰ ক্ষেত্ৰত মহৰ ক্ষেত্ৰত আমি দেখো ডেংগি হওক বা চিকেনগুনিয়া হওক এনেকুৱাবোৰো মহৰ দ্বাৰা বিয়পে অৰ্থাৎ এনেদৰে বিভিন্ন ধৰণৰ ভাইৰাছ জনিত ৰোগ আমি দেখো আৰু সেইবোৰ তেনেদৰে বিয়পি পৰে ইহঁতে হাইলি এডাপ্টিভ আৰু সিহঁতে মানৱ শৰীৰত বা আন জীৱৰ শৰীৰত য'ত সিহঁতি অসুখ কৰে তাত গৈ সিহঁতে চিম্পলি সিহঁতৰ নাম্বাৰ বঢ়ায় এতিয়া যদি বাহিৰত সিহঁতে থাকে তেতিয়াহ'লে সিহঁতে ইনাৰ্ট হৈ থাকে যিহেতু অলপ সময়ৰ কিছু দিনৰ পিছত হয়তো সিহঁতি ডেষ্ট্ৰয় হৈ যাব কিন্তু যদিহে আকৌ একেধৰণৰ পোষক পাই যায় তেতিয়াহ'লে সি জীয়াই থাকিব এটা উদাহৰণ কৈছো পলিঅ'ৰ ক্ষেত্ৰত পলিঅ'ৰ যেতিয়া ভেকচিনাইজ কৰি থকা হয় সকলো মানুহ যদি ইমিউন হৈ যায় পলিঅ'ৰ এগেইনষ্টত তেতিয়াহ'লে ভাইৰাছে কাক এটেক কৰিব
সকলোৱে ইমিউন সকলোৱে পলিঅ ভ্যাকসিনেশনৰ কথা অকমান কম বাৰু সৰুকে ভ্যাকসিন যেতিয়া দিয়া হয় একচুয়ালি কি দিয়া হয় নো ভ্যাকসিন দিয়া মানে মোৰ শৰীৰত হয়তো মৃত পলিঅ ভাইৰাছ নাইবা অলপ তাক নষ্ট কৰি ডিগ্ৰেড কৰি লোৱা নিউট্ৰেল কৰি লোৱা পলিঅ ভাইৰাছ বা পলিঅ ভাইৰাছৰ দৰে কিবা সিনথেটিক পদাৰ্থ মোৰ শৰীৰত দিয়া হয় দিয়াৰ লগে লগে তাৰ এগেইনষ্টত মই অলপ আগত যেটো কলো এন্টিবডি নিখৰণ হ'ব এন্টিবডি সিক্ৰেট হোৱাৰ লগে লগে এটো মোৰ জীৱন কাললৈ তাৰ এগেইনষ্টত অসংক্ৰমণতা অৰ্থাৎ ইমিউনিটি থাকি যাব যেতিয়া নেচাৰেল পলিঅৰ এটেক হ'ব তেতিয়া হলে স্বাভাৱিকতে মই সেই অসুখটোৰ ওভাৰকাম কৰিব পাৰিম কাৰণ অলৰেডি মই এক্সপেৰিয়েন্স কৰাই ৰাখিছো মই ভ্যাকসিন লৈ ৰাখিছো ভ্যাকসিন মানে আন একো নহয় সিম্পলি ই হয়তো কম পৰিমাণৰ লিভিং পলিঅ নাইবা ডেড পলিঅ নাইবা সিনথেটিক কিবা পদাৰ্থ নাইবা টক্সিন সেই ভাইৰাছটোৰ হেতুকে বডিত ইনসাৰ্ট কৰি দিয়া হয় তাৰ ফলত আমি পাও কি ইমিউনিটিটো পাই যাও তাৰ এগেইনষ্টত অৰ্থাৎ তেনেদৰে আমি ইমিউনিটি গঢ়ি তোলা হয় এটা পলিঅৰ এগেইনষ্টত যদি প্ৰত্যেকজন মানুহ ইমিউন হৈ যায় তেতিয়া হলে ভাইৰাছটোৱে কাক এটেক কৰিব কাক কোনো নাথাকিব সি তেতিয়া তাৰ ৰিপ্ৰডাকচন কৰিব নোৱাৰিব প্ৰজনন বন্ধ হৈ যাব যেটো মানৱ শৰীৰ নাই তাৰ কাৰণে তেতিয়া সি পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব খুব সম্ভৱ এনেদৰে যাক আমি স্মল পক্স কওঁ বা বৰাই সি পৃথিৱীৰ পৰা আঁতৰি গৈছিল বৰ্তমান বৰাই ইৰাডিকেটেড বুলি কোৱা হয় এইখিনি আছিল ভাইৰাছৰ থুলমূলকৈ জেনাৰেলি চাৰিত্ৰিক বৈশিষ্ট্যসমূহ ই এটেক কৰিলে মনত ৰাখিবলৈ কথাটো হ'ল কি ভাইৰাছে এটেক কৰিলে আমাৰ শৰীৰত এটা ইমিউনিটি গ্ৰো কৰে যেতিয়ালৈকে এটেক নকৰে তেতিয়ালৈকে আমাৰ শৰীৰত ইমিউনিটি গ্ৰো নকৰে অৰ্থাৎ এনেকুৱা কণ্ডিশনটো যে আমি এখন ঘৰ আগত তলা নমৰাকে ওলাই গৈছিলো কিন্তু এবাৰ চুৰি হৈ গ'ল তাৰ পিছত আমি তলা মাৰিবলৈ ষ্টাৰ্ট কৰিলো অৰ্থাৎ ইয়াৰ আগলৈকে তলা নামাৰিছিলো কাৰণ মোৰ শৰীৰত একো নাছিল মই সদায় তলা নামাৰো কাৰণ চুৰ হোৱা নাই কিন্তু এবাৰ হৈ গ'ল মই তলা মাৰি দিলো অৰ্থাৎ পিছৰ বাৰৰ পৰা আৰু মোৰ কোনো ধৰণৰ তেনেকুৱা সেই পাৰ্টিকুলাৰ অসুখটো হ'ব নোৱাৰা হৈ পৰিল এতিয়া বিশ্বত কৰোনা ভাইৰাছলৈ মোৰ সীমিত জ্ঞানৰে যিকোন মই বুজি পাইছো কৰোনা ভাইৰাছৰ ক্ষেত্ৰত বিভিন্ন কথা যদি ওলাইছে অকনমান সময় আছে নে বাৰু অলপ আছে চাগে সময় মই এক্স্যাক্টলি ধৰিব পৰা নাই 10 মিনিট মান আছে নেকি বাৰু আছে 10-15 মিনিট আপুনি ল'ব পাৰিব 15 মিনিট ঠিক আছে ঠিক আছে কৰোনা ভাইৰাছৰ ক্ষেত্ৰত কি হয় কৰোনা ভাইৰাছ আচলতে নতুন নহয় কৰোনা ভাইৰাছ 2003 চনত চীনত প্ৰথমবাৰ কৰোনা ভাইৰাছ আৱিষ্কৃত হৈছিল যাৰ নাম আছিল SARS-CoV-1 সিভিয়াৰ একিউট ৰেসপিৰেটৰি সিনড্ৰম কৰোনা ভাইৰাছ 1 তাৰ পিছত ই তেতিয়া 8000 পৰা 10000 মানুহৰ মানে ইনফেকশন হৈছিল কৰোনা ভাইৰাছৰ তাৰ পিছতে 2012 চনত আন এটা তেনেকুৱা ৰিলেটেড ভাইৰাছ আহিল যেটো মাৰ্স কোৱা হয় মিডল ইষ্ট ৰেসপিৰেটৰি সিনড্ৰমৰ কাৰণে ৰেসপন্সিবল এইটো ভাইৰাছ হিউ কৰোনা ভাইৰাছৰ এটা মানে ৰিলেটিভ কাজিনছ বা এনেকুৱা বুলি ক'ব পাৰো আৰু তৃতীয় পৰ্যায়ত আমি দেখিলো এতিয়া খুব ভয়াৱহতাৰ সৃষ্টি কৰা এই SARS-CoV-2 আগতে আছিল SARS-CoV-1 2003 তাৰ পৰা এটা 2019 চীনৰ এইবোৰ প্ৰত্যেকই আমি জানো ওহান চিটি ডিসেম্বৰত যেটো 2019 আৱিষ্কৃত হ'ল ডিসকভাৰ হ'ল ইনফেকশন কৰিলে কিন্তু SARS-CoV-2 সিভিয়াৰ একিউট ৰেসপিৰেটৰি সিনড্ৰম কৰোনা ভাইৰাছ 2 যাকে আমি কোভিড-19 আৰু খুব কমনলি আমি কৰোনা ভাইৰাছ কৈ আছো কিন্তু কৰোনা ভাইৰাছ নতুন নহয় এইটো নতুন কোভিড-19 নতুন কৰোনা ভাইৰাছৰ এটা কৰোনা ভাইৰাছৰ এটা গ্ৰুপ মানে এটা টাইপ ই নতুন কিন্তু তাৰ আগতে কৰোনা ভাইৰাছ আছে চাৰি প্ৰকাৰৰ কৰোনা ভাইৰাছ আমি দেখো লিটাৰেচাৰ যদি চাও তেতিয়া আলফা বিটা গামা আৰু ডেল্টা সাধাৰণতে দেখা যায় আলফা আৰু বিটা এই দুই প্ৰকাৰৰ কৰোনা ভাইৰাছ মানৱ শৰীৰত মানে আমি মেমেলছ বুৰত ই ৰোগৰ সৃষ্টি কৰে আৰু গামা যেটো কি সাধাৰণতে চৰাইত বা এনেকুৱাবোৰত ৰোগৰ সৃষ্টি কৰে আৰু যেটো ডেল্টা জাতীয় কৰোনা ভাইৰাছ কিহতে মানুহ মেমেলছ চৰাই প্ৰত্যেক যিকোনোতে ইহঁতৰ ৰোগৰ বিস্তাৰণ কৰে বা হেতৰ বংশ বিস্তাৰৰ কাৰণে তেনেকুৱা পোষক নিৰ্বাচন কৰে যাৰ ফলত বেমাৰ হয় সেই পোষকবোৰত এতিয়া কৰোনা ভাইৰাছ যেটো কোভিড-19 অৰ্থাৎ SARS-CoV-2 হয় এটা বিটা কৰোনা ভাইৰাছ এতিয়া ইয়াৰো দেহ প্ৰটিন আৰু এডাল সিঙ্গল স্ট্যান্ডাৰ্ড আৰএনএ গঠিত অৰ্থাৎ থুলমুলকে ক'লে ইয়াৰ দেহ প্ৰটিন আৰু আৰএনএ গঠিত কিন্তু ইয়াৰ প্ৰটিন আৱৰণৰ বাহিৰত এখন এনভেলপ থাকে সেই এনভেলপৰ পৰা কিছুমান পইন্টেড স্পাইক লাইক এপিয়াৰেন্স ওলায় যিবোৰ কাৰণে এক দেখাত এটা মুকুটৰ দৰে ক্ৰাউনৰ দৰে সেই কাৰণে এই ভাইৰাছ বিধক কৰোনা ভাইৰাছ বুলি কোৱা হয় গোটেই এনেকুৱা ভাইৰাছবোৰ
এতিয়া কৰোনা ভাইৰাছৰ বিষয়ে যথেষ্টখিনি চৰ্চা যিহেতু হৈছে তথাপিও মই দুটামান কথা এইখিনিতে উল্লেখ কৰিব খুজিছোঁ মোৰ ধাৰণা কৰোনা ভাইৰাছ অতি সোনকালে মানৱ সমাজৰ পৰা আঁতৰি যোৱা ভাইৰাছ নিশ্চয়কৈ নহয় ই এটা নিৰ্দিষ্ট সময়লৈকে হয়তো আমাৰ ইয়াত থাকিব ইয়াৰ এগেইনষ্টত ভেকচিন উদ্ভৱ নোহোৱালৈকে ভেকচিনৰ ক্ষেত্ৰতো বহুত ফেক্টৰ জড়িত হৈ আছে এতিয়া কৰোনা ভাইৰাছ যদি মাল্টি ষ্ট্ৰেইন যদি হয় তেতিয়া ভেকচিনৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে খুব সম্ভৱ এই একেটা ভেকচিনে হয়তো কৰোনা ভাইৰাছৰ ক্ষেত্ৰত কামত আহিব নাই সেইটো এটা প্ৰশ্নবোধক চিন নথকা নহয় কিন্তু আশা কৰিছোঁ তেনেবোৰ সমস্যা নিশ্চয়কৈ নাথাকিব আৰু ইয়াৰ এগেইনষ্টত যি ভেকচিনৰ কাম চলি আছে সেইবোৰ ভেকচিনে ইয়াৰ হয়তো কামত দিব এতিয়া কৰোনা ভাইৰাছৰ ক্ষেত্ৰত কি হয় যিটো আমি COVID-19 কথা যদি কওঁ COVID-19 ক্ষেত্ৰত আটাইতকৈ কথাটো এনেকুৱা যে দেখা যায় যে COVID-19 যেতিয়া ইনফেকশ্যন হয় অধিকাংশৰ ক্ষেত্ৰত প্ৰায় 80-90% মানুহৰ ক্ষেত্ৰত এচিম্পটমেটিক হয় কোনো ধৰণৰ চিমটমছৰ দেখা নিদিয়ে গতিকে বহুত মানুহৰ এনেকুৱা হ'ব পাৰে তেওঁ হয়তো কৰোনা ভাইৰাছ বা COVID-19 ইনফেকশ্যন হ'ল হোৱাৰ পিছত তেওঁ নিজে নিজে ভালো হ'ল কিয় ভাল হ'ল সেই কথাষাৰ আগতে মই উল্লেখ কৰিছোৱেই কাৰণ ইনফেকশ্যন হোৱাৰ পিছত তেওঁৰ প্ৰতিজৈৱিক পদাৰ্থ বা এণ্টিবডি তেওঁৰ বডিত নিঃসৰণ হ'ব আৰু তাৰপিছত তেওঁ নিজে নিজে তাৰ পৰা ৰোগটোৰ পৰা বীজাণুমুক্ত হৈ পৰিব কিন্তু মাৰাত্মক কথাটো হ'ল কি এচিম্পটমেটিক পেচেণ্টজনৰ শৰীৰৰ পৰা যেতিয়া কৰোনা ভাইৰাছ বাহিৰলৈ ওলাই যাব তেওঁৰ শৰীৰত থাকিব নোৱাৰি প্ৰতিজৈৱিক পদাৰ্থৰ প্ৰভাৱত তেতিয়া হ'ব কি যি কাৰোবাৰ যদি আগতেই কিবা মেডিকেল হিষ্ট্ৰী আছে তেওঁৰ কিবা কিবি অসুখ বিসুখ আছে হাই ব্লাড প্ৰেছাৰ হওক ডায়েবেটিক হওক কৰ্কট ৰোগ হওক আনবা খুব কমপ্লিকেটেড ইছ্যুজ আছে তেতিয়া তেওঁৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে কাৰণ সেইবোৰ মানুহৰ ইমিউনিটিটো কম্পেৰেটিভলি কম থাকে আৰু তেখেতসকলৰ ক্ষেত্ৰতে সাধাৰণতে সিভিয়াৰ কণ্ডিশ্যনলৈ যায়গৈ এতিয়া কৰোনা বা COVID-19ক কমন কোল্ড আৰু ইনফ্লুৱেঞ্জা ভাইৰাছ বা ফ্লু এইকেইটাৰ পৰা পৃথক কৰাত অলপ অসুবিধা চিমটমছত বেছ কৰি কাৰণ অধিকাংশ চিমটমছেই তিনিওটা টাইপৰ ভাইৰাছৰ ক্ষেত্ৰত একে ধৰণৰ দেখা পায় কিবা কৈছে নেকি বাৰু তিনিওটা টাইপৰ ভাইৰাছে একে ধৰণৰ চিমটমছে দেখা দিয়ে কিন্তু ইয়াত কেইটামান নতুন চিমটমছ আমি দেখিবলৈ পাইছো যেনে ডায়েৰিয়া হয় এনেই হেডেক জাতীয়বোৰ থাকেই ভমিটিং হয় গোন্ধ নোপোৱা মানে স্মেল নোপোৱা বা টেষ্ট নোপোৱা এইবোৰ কিন্তু সাধাৰণ পানী লগাটো কাৰোবাৰ কেতিয়াবা হৈ যায় কিন্তু আদাৰৱাইজ এইবোৰ মানে কি হয় আমাৰ ডায়েৰিয়া হোৱা ভমিটিং হোৱা এনেকুৱাবোৰ সাধাৰণতে কমন কোল্ডৰ ক্ষেত্ৰত অতি কমকৈ দেখা নাযায় সাধাৰণতে নেদেখে কিন্তু কেতিয়াবা কিবা কমপ্লিকেটেড ইছ্যুজ হ'লে দেখা যায় কিন্তু আদাৰৱাইজ নেদেখি কেইটামান নতুন চিমটমছ ইয়াৰ ক্ষেত্ৰত দেখা গৈছে এতিয়া কৰোনা ভাইৰাছৰ যেহেতু এইটো নতুন ভাইৰাছ ইয়াৰ বিষয়ে গৱেষণাৰ এতিয়াও যথেষ্ট বাকী আছে বিশ্বৰ বিভিন্ন দেশৰ গৱেষকসকল এই কামত নিয়োজিত হৈ আছে গতিকে নতুন তথ্য সদায় আহি আছে গতিকে মানুহৰ মনত এটা কুদনি হৈছে কালি এনেদৰে কৈছিল আজি এনেকে কৈছে অলপ দিনৰ আগলৈকে কৈ থকা হৈছিল যে ড্ৰপলেট হৈ বতাহত বিয়পিব গতিকে এটা নিৰ্দিষ্ট দূৰত্বত যদি থাকোঁ আমি 4-3 ফুটৰ আঁতৰত যদি থাকোঁ তেতিয়াহ'লে এই ভাইৰাছ বিয়পাৰ সম্ভাৱনা অতিকৈ হীন গতিকে আমি ছ'চিয়েল ডিষ্টেন্সিং বা ফিজিকেল ডিষ্টেন্সিঙৰ কথা সাধাৰণতে কৈ আহিছিলোঁ কিন্তু এতিয়া ৰিচেণ্টলি এটা কথা আমি প্ৰত্যেকে জানো যে বতাহতো এই ভাইৰাছ বিয়পে বুলি এটা কথা ইতিমধ্যে হুৱে প্ৰকাশ কৰিছে আৰু এইটো অলৰেডি বহুতে একচেপ্টো কৰিছে বাকী যি কি নহওক কৰোনা ভাইৰাছৰ সংক্ৰমণ যিহেতু থাকিব আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰা উচিত জানিলেও মই দুটামান কথা থুলমূলকে কম অন্তত 1 বছৰ মানলৈকে আমি এইবোৰ বিধি মানি চলাটো খুবেই প্ৰয়োজন যিখিনি স্বাস্থ্যসন্মত বিধি ইতিমধ্যেই আমাক মানি চলিবলৈ কোৱা হৈছে সেইখিনি মানি চলাৰ খুবেই দৰকাৰ কাৰণ আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বেলেগ উপায় আমাৰ হাতত নাই এতিয়া বহুত প্ৰশ্ন হৈছে যে কৰোনা পজিটিভ হ'ল নেগেটিভ হ'ল এনেকুৱা কথাবোৰ আহি আছে মোৰ ধাৰণা নেগেটিভ পজিটিভৰ কথাটো এনেকুৱা যেটো এন্টিজেন টেষ্ট প্ৰথমতে কৰা হৈছে ৰেপিড এন্টিজেন টেষ্টত যদিহে ইয়াত কৰোনা ভাইৰাছৰ আৰু এটা কথা আছে কি ই 1 পৰা 14 দিন পৰ্যন্ত ই ইনকিউবেশ্যন পিৰিয়ডত থাকে অৰ্থাৎ ইনফেকশ্যনৰ 14 দিনলৈকে এজন মানুহে চিমটমছ নেদেখাবও পাৰে কিন্তু সাধাৰণতে 6-7 দিনৰ পিছতে চিমটমছ দেখায় কিন্তু নেদেখাবও পাৰে এতিয়া এজন মানুহৰ COVID-19 পজিটিভ এন্টিজেন টেষ্টত নিগেটিভ ওলাল কাৰণ তেওঁৰ প্ৰতিজৈৱিক পদাৰ্থৰ সৃষ্টি হোৱা নাই তেওঁৰ শৰীৰত ইনফেকশ্যন হৈছেহে বা ইনকিউবেশ্যন পিৰিয়ডতে আছে কিন্তু
সেইটো গৈ RT-PCR টেষ্ট, ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্ট টেষ্ট, PCR পলিমাৰেজ চেইন ৰিয়েকশ্যন টেষ্ট যেতিয়া কৰা হয় তেতিয়া কিন্তু পজিটিভ আহি যোৱাৰ পসিবিলিটি থাকে। সেইকাৰণে ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ হোৱাৰ পিছতো RT-PCR কৰা হয়, কৰাৰ দৰকাৰ, সেইটো কৰে। গতিকে মানুহৰ মাজলৈ এটা সাধাৰণতে ভুল মেছেজ এটা গৈছে যে মই এবাৰ নিগেটিভ পালো আকৌ পজিটিভ কিয় হ'ল মোৰ, এনেকুৱা ধৰণৰ কিছুমান কথা আছে। এইবোৰ কথাও ইয়াত ইম্পেক্ট এটা পেলাইছে, নেপেলোৱা নহয়। এতিয়া কৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ যিখিনি স্বাস্থ্যসন্মত বিধি সেইখিনি আমি যিখিনি মানি চলিম, এখন মাস্ক ব্যৱহাৰ কৰাৰ কথা আহিছে, নিৰ্দিষ্ট দূৰত্ব মেইনটেইন কৰি থকাৰ কথা আহিছে। তাৰ উপৰিও আমি হেল্থ হাইজিন গোটেইবোৰ আৰু বিধি যিবোৰ আছে, হাত সঘনাই হাত ধোৱাৰ পৰা আৰম্ভ কৰি বাহিৰলৈ গ'লে হাত মুখ ধোৱা, বা যদি আমি ধৰক হাঁচি মাৰো বা কাহ মাৰো এলবো বেণ্ড কৰি মৰা ধৰণৰ কিছুমান কথা, আৰু জনসমাগমৰ পৰা সাধাৰণতে আঁতৰি থকা, আৰু যিমান দূৰ সম্ভৱ জনসমাগম এতিয়া বৰ্জন কৰা উচিত। চিনেমা হল, শ্বপিং মল বা বজাৰ আদিত যিমান দূৰ পাৰি ডিষ্টেন্স মেইনটেইন কৰি, যিটো আমি ছচিয়েলে কওঁ বা ফিজিকেলে কওঁ, ডিষ্টেন্স মেইনটেইন কৰি চলি থকা খুবেই জৰুৰী। এই সময়ত আমি বাচি থাকিব পাৰিলে ভাল। এটা কথাও আহিছে যে যদিও চিমটমেটিক যিয়ে নহওক সেইটো সময়ে ক'ব, কিন্তু আমাৰ অলপ কমপ্লিকেশ্যন, লাংছ বা এনেকুৱাবোৰত অলপ কমপ্লিকেশ্যন থাকি যায় বুলি এটা ধাৰণা ইতিমধ্যে কৰা হৈছে, আৰু এই বিষয়ে বহুতে ক'বও খুজিছে। এচিমটমেটিক হয় তেওঁ নিজেও ভাল হ'ল বা হস্পিটেলাইজ হোৱাৰ পিছত ভাল হ'ল, যিয়ে নহওক, কিন্তু অকণমান সমস্যা হয়তো, কনফাৰ্ম নহয় মই এই ক্ষেত্ৰত, অলপ সমস্যা হয়তো থাকি যাব পাৰে। পিছলৈ তেওঁ ক'ৰবাত এইটোৱে আকৌ কমপ্লিকেটেড ইছ্যু এটা ক্ৰিয়েট কৰিব পাৰে। গতিকে আমি স্বাস্থ্যসন্মত বিধিসমূহ মানি চলা উচিত। বৰ্তমান সময়ত আমি পজিটিভ হৈ থাকিব লাগে, বেলেগ ধৰণৰ চিন্তা চৰ্চাৰ পৰা আঁতৰি থাকিব লাগে। দৈনিক যোগাভ্যাস হওক বা ব্যায়াম আদি কৰি থকাটো জৰুৰী, আৰু ফোন ব্যৱহাৰ কৰিব লাগে, কথা পাতিব লাগে আমাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত, পজিটিভ ফ্ৰেণ্ডছৰ লগত। মানে নিগেটিভ কথা কোৱা মানুহৰ লগত বৰ্তমান সময়ত কথা ক'লে আমাৰ মেণ্টেল ছেটআপটো বেলেগ ধৰণৰ হৈ যাব, আমি অলপ বেলেগ ধৰণে চিন্তা কৰিবলৈ চাম। গতিকে সেইটোৰ পৰা সাধাৰণতে আঁতৰি থাকিব লাগে, অলপ পজিটিভ কথা বতৰা আলোচনা চলি থাকিব লাগে। তাৰ উপৰিও এতিয়া আমাৰ বতৰ যথেষ্ট ফল মূল উভৈনদী হৈ পৰিছে, আমাৰ ঘৰ বাৰীবোৰতো সাধাৰণতে প্ৰত্যেকৰে আছেই। এতিয়া যদি আমি চাওঁ ভিটামিনছ আমাক লাগে ইমিউনিটি বুষ্টিঙৰ কাৰণে, ভিটামিন চিৰ কথা কৈ থকা হৈছে, গোটেইকেইটা ভিটামিন ABCDE। আমি চি ভিটামিনৰ যদি কথালৈ চাওঁ, জিংকৰ কথালৈ যদি চাওঁ, মধুৰিআম এতিয়া আমাৰ প্ৰায়বোৰৰ ঘৰতে আছে। 3টা যদি আমি মধুৰি 300 গ্ৰাম মানৰ মধুৰি যদি আমি খাই দিওঁ, তেতিয়াহ'লে আমি এটা লিমচিৰ সমান, এবাউট 500 mg আমি ভিটামিন চি আমাৰ শৰীৰলৈ যায়, আৰু লগতে জিংক যায়, নেচাৰেল চ'ৰ্চ। তাৰোপৰি আমলখি খাব পাৰোঁ, পাইনএপল, এতিয়া বা কি কয় এইটো পাইনএপল অসমীয়া শব্দটো এতিয়া মোক মানুহে হাঁহিব এতিয়া, মাটিকঁঠাল, আনাৰস বা মাটিকঁঠাল, সেইটোও এটা খুব ভাল চ'ৰ্চ, সেইটো খাব পাৰি। অমিতা খাব পাৰি, পালেং শাক। তাৰ উপৰিও অলৰেডি এণ্টিভাইৰেল প্ৰপাৰ্টি থকা কিছুমান কম্পনেণ্ট আমি সাধাৰণতে ইউজ কৰি থাকোঁ, নহৰু, আদা, ডালচেনি, তুলসী আমি ব্যৱহাৰ কৰিব পাৰোঁ। মানে কঁঠাল গুটিৰ কথা এটা ওলাই আছে, কিন্তু কঁঠাল গুটিৰ ক্ষেত্ৰত কি হয় মই কনফাৰ্ম নহয়। কঁঠাল গুটিৰ এণ্টিভাইৰেল কেপাচিটি আছে বুলি মই লিটাৰেচাৰত পাইছোঁ, পঢ়িছোঁ, কিন্তু মই কনফাৰ্ম নহয় যে কঁঠাল গুটিৰ কিবা মানে এনে ধৰণৰ কেপাচিটি আছে যি কৰোনা ভাইৰাছ আঁতৰাব পাৰে। এই বিষয়ে আচলতে মই ইমান নাজানো, অজ্ঞ মই এইটো বিষয়লৈ, কিন্তু মই ছচিয়েল মাধ্যমত দেখি আছো যে কঁঠাল গুটি মালা পিন্ধাৰ পৰা আৰম্ভ কৰি কিবা কিবি কৰিছে, কিন্তু সেইবোৰ বাৰু অলপ বেলেগ ধৰণৰ কথা। কিন্তু আমাৰ ইয়াতে উপলব্ধ শাক পাচলি, ফল মূল পৰ্যাপ্ত পৰিমাণে যদি আমি ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াও আমি বেলেগ ধৰণৰ মানে চ'ৰ্চলৈ নোযোৱাকেই আমি বডিত ভিটামিনছৰ এটা কেপাচিটি গোটাব পাৰিম, যাৰ দ্বাৰা আমাৰ ইমিউনিটি ষ্ট্ৰং হ'ব, আৰু যিহেতু কেতিয়াবা এক্সপ'জাৰ হ'লেও আমি অতি সহজে অভাৰকাম কৰিব পাৰিম। আৰু এতিয়া এনেকুৱা সময় আহিছে যে আমি ওলাই গ'লেই, কাৰণ নেদেখা বস্তু ইলেক্ট্ৰন মাইক্ৰস্কোপতে আমি দেখিম, চাইজ অত্যন্ত সৰু। কৰোনা ভাইৰাছৰটো 70 পৰা 125 মান নেন'মিটাৰ মানহে চাইজ ইলেক্ট্ৰন মাইক্ৰস্কোপত দেখা যায়। এনেই ভাইৰাছৰ চাইজটো 1400 নেন'মিটাৰ মানলৈকে হয়গে। গতিকে ইমান কম চাইজৰ কম্পনেণ্ট এটাক আমি কিমান এভইড কৰিম। আগলৈতে ফৰ্মাইটছ মিনছ আমি যিবোৰ ইউজ কৰি থাকোঁ, কাগজ পত্ৰ, বাতৰি, নিউজ পেপাৰৰ পৰা আৰম্ভ কৰি শাক পাচলি এনেকুৱাবোৰতো ভাইৰাছ আহিব পাৰে বুলি, কিন্তু তাত ভাইৰাছে নাম্বাৰ বঢ়াব নোৱাৰে। ক'ৰবাত 2টা এটা ড্ৰপলেট যদি তাত পৰিও আহে, সি সংখ্যা বঢ়াব নোৱাৰে। সি সংখ্যা বঢ়াবলৈ এটাই বস্তু আছে, সেইটো হ'ল মানৱ চেল, মানুহৰ কোষ। মানুহৰ কোষ নোপোৱালৈকে সেই সংখ্যা নবঢ়ায়। গতিকে আমি 3-4 দিন যদি এইবোৰ অলপ আঁতৰত ৰাখি থওঁ, আগতেই যদি অলপ বজাৰ চজাৰ কৰি গোটাই থওঁ, আঁতৰত ছেপাৰেটকে ৰাখোঁ, ধুনীয়াকে ধোৱা পখলা কৰি সেইবোৰ পিছৰ সময়ত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে স্বাভাৱিকতেই মই ভাবোঁ যে
আমি কৰোনা ভাইৰাছৰ এক্সপ'জাৰৰ পৰা বাচি ৰাখি থাকিম কিন্তু যেহেতু এতিয়া টেষ্ট কৰা বা এনেকুৱা কথাবোৰ কম্পালসৰি হৈ গৈ আছে লাহে লাহে বিভিন্ন পৰ্যায়ত গতিকে আমি সেইবোৰ মুখামুখি যেহেতু হ'ব লাগিবই গতিকে আমি নিজকে ইমিউন কৰি ৰখাটো খুবেই জৰুৰী নহলে মানে এটা সমস্যাৰ সৃষ্টি হ'ব হস্পিটেলত গৈ ট্ৰিটমেন্টৰ পৰা আৰম্ভ কৰি অন্যান্য সমস্যা আমি নিশ্চয়কৈ পাম কাৰণ আমাৰ মেডিকেল ষ্টাফ কম গতিকে স্বাভাৱিকতে সবকে ইকুৱেল এটেনশন দিয়াটো নিশ্চয়কৈ সমস্যা হ'ব মই ভাবো তেনেদৰে সেইকাৰণে আমি নিজকে বচাই ৰখাটোহে এতিয়া এই সময়ত খুব জৰুৰী কথা যিমান দূৰ সম্ভৱ হয় যিমান দূৰ পৰা যায় আমি এনেকুৱাবোৰ অসুখ পৰা বাচি থাকিবলৈ ইমিউনিটিটো ষ্ট্ৰং কৰা জৰুৰী আমাৰ এইবোৰ চিমটমছ হলে যদি আমাৰ কাহ হয় মূৰৰ বিষ হয় বা জ্বৰ হয় মানে এইটো শ্বাস প্ৰশ্বাসত প্ৰব্লেম হয় ডায়েৰিয়া হয় হেডেক হয় আমি টেষ্ট নাপাওঁ তেনেকুৱাবোৰ সমস্যা হলে চিমটমেটিক পেচেণ্ট সেইটোৰ ক্ষেত্ৰত কিন্তু হস্পিটেলৰ কাষ চপা বা চিকিৎসকৰ পৰামৰ্শ লৈ তাত যোৱাটো খুবেই জৰুৰী টেষ্ট কৰাটো খুবেই জৰুৰী কাৰণ যদিও আমি দেখিছো 80-90% পেচেণ্টৰ ক্ষেত্ৰত ই সিভিয়াৰ কণ্ডিশ্যন নকৰে কিন্তু ৰিমেইনিং 10-5 যিয়ে হওক এটা পাৰ্চেণ্টেজৰ ক্ষেত্ৰত ই কিন্তু সাংঘাতিক সিভিয়াৰ অৱস্থালৈ গুচি যোৱাটো সমগ্ৰ বিশ্বজুৰি অলৰেডি প্ৰমাণ হৈ গৈছে যেহেতু সিভিয়াৰ সিচুৱেশ্যনলৈ যাব তেনেকুৱা চিমটমেটিক পেচেণ্টৰ ক্ষেত্ৰত কিন্তু আল্টিমেটলি কিডনি ফেইলাৰলৈকে হয় আৰু ফাইনেল কণ্ডিশ্যনটোতো আমি প্ৰত্যেকেই বুজি পাওঁ কি হৈ আছে দিনে দিনে আমি দেখিছোৱে কমপ্লিকেটেড হেল্থ ইছ্যু থকা বহুত মানুহ অলৰেডি আমি হেৰুৱাইছো গতিকে বিভিন্ন ধেমালি বিভিন্ন অজুহাতৰ মাজতো অস্বীকাৰ কৰিব নোৱাৰো যে কৰোনা ভাইৰাছ নাই বা কৰোনা ভাইৰাছে অসুখ কৰা নাই এনেকুৱা কথাবোৰ আমি অস্বীকাৰ কৰিব নোৱাৰো তাৰ ভিতৰত কি আছে সেই বিষয়ে মই নাজানো ইমান কিন্তু কৰোনা ভাইৰাছ আছে থাকিব গতিকে আমি সাৱধান হৈ থকাটো অত্যন্ত জৰুৰী ইমানখিনি মই থুলমূলকে প্ৰকাশ কৰিলো কিবা প্ৰশ্ন থাকিলে নিশ্চয়কৈ যদি পাৰো চেষ্টা কৰিম আৰু খুব সম্ভৱ মই অকনমান এটা আইডিয়া দিবলৈ সক্ষম হৈছো বুলি ভাবিছো নাজানো আপোনালোকে কেনে পালে নিশ্চয় মোক জনাব ইমানখিনিকে কৈ মই বক্তব্য সামৰিছো ধন্যবাদ ধন্যবাদ কল্যাণ বন্ধু কল্যাণলৈ ধন্যবাদ জ্ঞাপন কৰিছো আসলতে তেখেতৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতকেইটা কথাই গম পাইছে এক নম্বৰ হৈছে ভেকচিন কি সেইটো হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত অৱগত নহয় ভাইৰাছ সংক্ৰমণ কি আৰু সবতকে এটা ডাঙৰ কথা গম পালে এই নিগেটিভ বা পজিটিভ হোৱাটো যেটো খুব ইম্পৰ্টেন্ট এইটো সময়ত কিবা এটা পলিটিক্স চলা বুলি ওলাই আছে যেটো প্ৰথম টেষ্টত নিগেটিভ হয় তাৰপিছত পজিটিভ হয় এই কথাটো আজি কল্যাণৰ মুখৰ পৰা ওলাইছে গতিকে সেইখিনি কথা চাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে আৰু তেখেতসকলে তেওঁলোকৰ ওচৰৰ ঘৰৰ মানুহক বা ওচৰৰ গাঁৱৰ এই কথাখিনি প্ৰকাশ কৰিব পাৰিব যিটো আমাৰ আমি যিটো উদ্দেশ্য কৰি এই অনুষ্ঠান পাতিছো সেইটো উদ্দেশ্য সফল হ'ব গতিকে মই বন্ধু কল্যাণক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি তেখেতলৈ কিবা আধা ঘণ্টামানৰ পাছত বাইদেউৰ অনুষ্ঠানটোৰ পাছতে কিবা কুৱেশ্যন আছিল থাকিলে মই তেখেতক আমি সুধিম ইয়াৰ পাছতে মই আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ যিসকল শ্ৰোতা তেখেতসকলৰ আগলৈ এগৰাকী বাইদেউক নিমন্ত্ৰণ কৰি আনিছিলো আমি তেখেত হৈছে বৰ্তমান সময়ত কোভিড-19ৰ বিপক্ষে যুদ্ধত জয়ী হৈ অহা এগৰাকী মহিলা কাৰণ কোভিড-19 বুলি কওঁতে মই কৈছো মই প্ৰথমতে উপস্থাপন কৰিছো যে কোভিড-19 বুলি কোৱাৰ লগে লগে আমাৰ মানুহবিলাক কেনেধৰণে ভূত দেখা দি আঁতৰতে পলাইছিলে কিন্তু সেই বাইদেৱে সেই কোভিড-19ৰ বিপক্ষে যুদ্ধত জয়ী হৈ আহিছে তেখেত হ'ল অনুৰাধা হাজৰিকা মেধি তেখেত এগৰাকী পৰিসংখ্যাবিদ তথা প্ৰবক্তা আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰু এটা কথা কৈ ভাল লাগিছে যে তেখেত এটা সময়ত আমাৰ মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগত কেইবাবছৰো অধ্যাপনা কৰি গৈছিলে তাৰপাছত কাকজান মহাবিদ্যালয়ত অধ্যাপনা কৰি গৈছিলে এতিয়া তেখেত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা গতিকে যেহেতু তেখেতক আমি নিমন্ত্ৰণ কৰি আহিছো কোভিড-19 যুদ্ধত জয়ী হৈ আহিছে গতিকে তেখেতক মই আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছো আৰু তেখেতৰ অনুভৱবিলাক ব্যক্ত কৰিবৰ কাৰণে মই অনুৰোধ জনালো বাইদেউ অনুৰাধা বাইদেউ হয় শুনিছানে শুনিছো বাইদেউ মই আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো
হয় নমস্কাৰ নমস্কাৰ বাইদেউ হয় ভিডিঅ'টো অহা নাই বাইদেউ আহি আছে আপোনাৰ আহি আছে ন আমি শুনি আছো হয় ঠিক আছে আপোনাৰ অনুভৱখিনি ব্যক্ত কৰক আমাক হয় প্ৰথমে মই বাহনা মহাবিদ্যালয়ৰ মোৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকললৈ মই নমস্কাৰ জনাইছো দেই আৰু লগতে এই আমাৰ আলোচনা মঞ্চলৈ মোক আদৰি অনাৰ বাবে আৰু পাপৰি বাইদেউ আৰু লগতে উদ্যোক্তা সকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আচলতে মোক নিমন্ত্ৰণ কৰি অনা হৈছে এগৰাকী কৰোণা ৰোগী হিচাপে মোৰ অনুভৱখিনি মোৰ অভিজ্ঞতাখিনি যিখিনি ইতিমধ্যে মই ফেচবুকত লিখিছোৱে আৰু 165 মানে 165 মানে শ্বেয়াৰো কৰিছে আৰু আজি বসুন্ধৰা মানে আজি জনমভূমিত দৈনিক জনমভূমিত প্ৰকাশো হৈছে গতিকে কিছুমানে গম পাইছেই চাগে তথাপিতো মই থুলমূলকৈ অলপমান ক'ব বিচাৰিছো আৰু শুনা পাইছেনে হেল্ল' বাইদেউ শুনি আছো কওক পাইছো বাইদেউ এতিয়া মই কওঁ ইতিমধ্যে গম পাইছে আৰু চবে মই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পৰিসংখ্যাবিদ হিচাপে কৰি আছো আৰু আগতে মই তাতে কৰিছিলো বাহনা কলেজত বহুত ভাল লাগিছে আহি চবকে দেখা পাই মনথৈ সুখী হৈছো আৰু এটা মোৰ শিক্ষকতা জীৱনৰ প্ৰথম তাতে আৰম্ভ হৈছিলে মই বহুত সুখী আৰু মই নিজৰ অভিজ্ঞতা হিচাপে কওঁ মই আচলতে চবেই গম পায় যে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ আমাৰতো কোনো লকডাউন নাই আমি যাবই লাগে ডিউটি যি চৰকাৰী নীতি নিৰ্দেশনা মানিবই লাগিব গতিকে আমাৰ যথাসন্মতভাৱে আমি মাস্ক পিন্ধো চেনিটাইজাৰ কৰো সদায় আমি ডিউটি যাব লগা হৈ থাকে তেনেকেই গৈ আছিলো গৈ থকা মাজতে 9 জুলাই ৰাতি মোৰ অলপ ঠাণ্ডা লাগিলে জ্বৰ ভাৱৰ নিচিনা লাগিলে তাৰপিছত নেক্সট 10 জুলাইত মই কলেজ গলো কলেজত আমাৰ সদায় টেম্পাৰেচাৰ জোখা হয় জ্বৰ জোখোতে মোৰ নৰ্মেলি ওলাইছে তথাপিতো মই ডিউটি কৰিছো ডিউটি কৰি আহি ঘৰ পালোহি তেতিয়াও মোৰ তেনেকুৱা লাগিছে মানে ঠিক জ্বৰ ভাৱ হয় কিন্তু জ্বৰটো ওলাই নপৰে মানে টেম্পাৰেচাৰ জোখোতে নৰ্মেলি ওলায় তাৰপিছত ডিঙিটো সুৰসুৰাই থাকে অকমান উইকনেছ মানে দুৰ্বলতাও অনুভৱ হয় সেইকাৰণে মই গধূলি আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰলৈ ফোন কৰিছো ছাৰ মোৰ এনেকুৱা মানে অনুভৱ হৈছে ছাৰে ক'লে যে তুমি স্বাব পৰীক্ষাটো কৰাই দিয়া তেনেকেই মই আমাৰ মেডিকেল কলেজত মই 10 জুলাইত মই স্বাব পৰীক্ষাটো কৰালো আৰু তেওঁলোকে ক'লে যে বাইদেউ ৰিজাল্ট আপুনি 11 তাৰিখে পাব 11 তাৰিখে সেই গধূলি সময়ত আমাৰ ছাৰে ফোন কৰিলে যে তুমি কি কৰি আছা ভাল পাইছেনে নাই মই কৈছো মই ভাল পাইছো তাৰপিছত তেখেতে কৈছে কি তুমি কাপোৰ কানি কিমান বান্ধি লোৱা ভাত কেইটামান খাই লোৱা তুমি মেডিকেলত ভৰ্তি হ'ব লাগিব মইতো ভয় খালো ছাৰ বোলে নহয় তোমাৰ পজিটিভ আহিছে মোৰতো মানে ভয়তো স্বাভাৱিকভাৱেতো ভয়তো লাগিবই সকলোৱে ভয় লাগিলে মোৰ ল'ৰা ছোৱালী কেইটাও কান্দিলে মোৰ মানে স্বামীও বহুত ভয় খালে তেনেকে ভয় খোৱাৰ পাছত পিছ মুহূৰ্ততে মই আকৌ মানে মনটো মানে বান্ধি ৰাখিলো প্ৰিন্সিপাল ছাৰেও মোক সাহস দি ক'লে যে তুমি ভয় নকৰিবা আমি আছো ট্ৰিটমেণ্ট আছে আমি কৰিম তুমি গুচি আহা মই নৰলো মই নিজেই নিজৰ গাড়ীয়ে গৈ মই মেডিকেল কলেজত 11 তাৰিখে ৰাতি মানে 10:30 বজাত মই ভৰ্তি হৈ দিলো তাৰপাছত মই মেডিকেল কলেজত হেল্ল' শুনা পাইছে হেল্ল' বাইদেউ শুনি আছো কওক আমি শুনা নাপালে আমি কৈ দিম বাইদেউ তাৰপাছত মই সেই তেনেকে 11 তাৰিখে ৰাতি মানে ভৰ্তি হলো তাৰপিছত তাত মোৰ হেৰিয়ত মানে ট্ৰিটমেণ্ট আৰম্ভ হৈ গ'ল পিছত মোৰ উপৰোক্ত বক্তাইতো গোটেইখিনি কৈ থৈ গৈছে মানে ভাইৰাছ কি বস্তু কেনেকুৱা কি খাব লাগে কি খাব নালাগে কেনেকুৱা হয় মই অলপমান থুলমূলকৈ কওঁ কি ট্ৰিটমেণ্ট কৰিলে ট্ৰিটমেণ্ট বুলি তেনেকুৱা কোনো নাই একো নাই মানে ভিটামিন বি কমপ্লেক্স দিয়ে আৰু ভিটামিন চি দিয়ে তাৰপিছত ডেইলি ভিটামিন সেইবোৰ ডেইলি দিয়ে আৰু জ্বৰ উঠিলে পেৰাচিটামল আৰু কাহ হলে কফ চিৰাপ দিয়ে আৰু তেনেকে বিশেষ একো নাই আণ্ডাৰ অবজাৰভেশ্যন মানে পৰ্যবেক্ষণত ৰাখি চিকিৎসা কৰা হয় আৰু এটা কথা গুৰুত্বপূৰ্ণ কোনো পধ্যে অক্সিজেনৰ মাত্ৰা মানে 90 তলত আহিব দিব নালাগে সেইটো সদায় চাই থাকে তাৰপিছত দুবেলা দুসাঁজ পুষ্টিকৰ খাদ্য ধুনীয়াকেই দিয়া হ'ল তাৰপিছত এইখিনি কৰাৰ পাছত মই 5 দিন কমপ্লিট হোৱাৰ পাছত 6ষ্ঠ দিনাখন এটা টেষ্ট কৰিলে মোৰ সেইটোও পজিটিভ আহিলে তাৰপিছত 7-8 দিন থাকিল 9 দিন থকাৰ পাছত আকৌ 10 দিনৰ দিনাখন মোৰ মানে ৰিজাল্ট নিগেটিভ আহিলে মই তাৰপিছত 10 দিনৰ দিনাখন মই ডিচাৰ্জ দিলে মই তেনেকে ঘৰলৈ গুচি আহিলো এতিয়া কথা হ'ল
এইখিনি বস্তু প্ৰিকিউশ্যন হিচাপে ঘৰত কিছুমানে কৰিব পাৰে অলৰেডি কৈছে মোৰ উপযুক্ত বক্তাই প্ৰিকিউশ্যন মানে ধৰক ঘৰতে লং ইলাচি ডালচেনি আদা দি মানে লাল চাহ খাই থাকিব লাগে খুব গৰম পানী খাব লাগে তাতে ডিঙিতে ভাইৰাছটো মানে নিৰ্মূল হয় তাৰপিছত ভিটামিন বি কমপ্লেক্স ভিটামিন চি আৰু উইকলি ভিটামিন ডি টো অলপ খাই থাকিব লাগে ত' এইখিনি মানে প্ৰিকিউশ্যন বুলি জানো মই কিন্তু ডক্তৰ নহয় দেই মই মানে সাধাৰণ মানে মোৰ নিজৰ অভিজ্ঞতা ফালৰ পৰাহে কৈছো তাৰপিছত হেল্ল' 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 শুনি আছা নহয় ন শুনি আছো বাইদেউ শুনি আছো অকে তাৰপাছত ঠিক আছে এইডোখৰলৈকে ঠিকে আছিলে মই তেনেকে আহিলো মই যেতিয়া মোৰ কভিড পজিটিভ ওলাই গৈ হৈ মই এডমিট হৈ দিলো তেতিয়া মোৰ ঘৰখন মোৰ মানে ঘৰখন IDSP মানুহ আহি কণ্টেইনমেণ্ট জন বনাই দিলে তাৰপিছত 14 days 14 দিনৰ কাৰণে কণ্টেইনমেণ্ট জন কৰি দিলে আৰু মোৰ ল'ৰা ছোৱালী মোৰ মানে আমাৰ কৰ্মস্থান মানে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল মোৰ পৰিয়ালৰ মানুহ কেইজনৰ যাৰ কেইজন মই কণ্টেক্টত আছিলো তেওঁলোকেও স্বাব পৰীক্ষা কৰিলে স্বাব পৰীক্ষা কৰাৰ পাছত তেওঁলোকৰ মোৰ কৰ্মচাৰী 2জন পজিটিভ ওলালে তেওঁলোকক মানে কভিড চেণ্টাৰলৈ পঠিয়াই দিয়া হ'ল আৰু মোৰ স্বামীৰ কিন্তু নিগেটিভ আহিলে আৰু মোৰ ল'ৰা ছোৱালী কেইটা মানে পজিটিভ আহিলে চ' তেওঁলোকক মই মানে আমি মানে হোম আইচলেশ্যনৰ মানে ব্যৱস্থা কৰি ঘৰতে ৰখাৰ ব্যৱস্থা কৰিলো এইখিনিতে মই অকণমান হোম আইচলেশ্যনৰ কথা ক'ব বিচাৰিছো হোম আইচলেশ্যন মানে কি ধৰক বিশেষ কোনো মানে চিমটমছ নাথাকিলে আৰু কোমৰবিডিটিছ নাথাকিলে ধৰক আনুষংগিক বেমাৰ ধৰক হাই প্ৰেচাৰ চুগাৰ তাৰপিছত কেঞ্চাৰ এনেকুৱা জাতীয় মানে চিৰিয়াছ যদি কাৰো বেমাৰ নাথাকে কিছুমান পজিটিভ মানে পেচেণ্টক ঘৰতে ৰাখিব পাৰি কিন্তু কিছুমান চৰ্ত চৰকাৰে বান্ধি দিছে সেই চৰ্তখিনি মানে মানি চলিব লাগিব ধৰক ঘৰত অক্সিমিটাৰ থাকিব লাগিব তাৰপিছত দৰকাৰ পৰিলে ইমিডিয়েট হস্পিটেল যোৱাৰ সুবিধা থাকিব লাগিব আৰু 60 বছৰৰ ওপৰত ব্যক্তি ঘৰত থাকিব নালাগিব ত' এইখিনি যদি কণ্ডিশ্যন মানে মানি লওঁ তেতিয়া মানে আমি কিছুমান আণ্ডাৰটেকিং দি চৰকাৰক আমি ঘৰতে হোম আইচলেশ্যনত সুবিধা ৰাখিব লাগে মোৰ ল'ৰা ছোৱালী কেইটাকো তেনেকে আণ্ডাৰটেকিং দি ঘৰতে হোম আইচলেশ্যনৰ সুবিধা কৰা হ'ল আৰু বৰ্তমান তেওঁলোক সুস্থ আহিলে তেওঁলোকৰ পিছৰ মানে টেষ্ট পৰীক্ষা নিগেটিভ আহিলে বৰ্তমান সকলো সুস্থ আমি মোৰ ঘৰৰ আৰু প্ৰতিষ্ঠানৰ চব সুস্থ আছে এতিয়া মেইন কথাটো হ'ল কি মোৰ যেতিয়া মানে পজিটিভ ওলালে ওচৰৰ পাজৰৰ মানুহৰ প্ৰতিবেশীসকলে যিখিনি মানে ব্যৱহাৰ কৰিলে মানে খুব দুখ লাগিলে বিশেষকৈ মোৰ মানে মানুহজন মোৰ ল'ৰা ছোৱালী কেইটা মানে গাখীৰ হলে গাখীৰ নিদিয়া হ'ল পেপাৰ হলে পেপাৰ নিদিয়া হ'ল ওচৰৰ পৰা যদি মানুহ গলে মানে বেলেগ ধৰণে চাই মানে সহায় কৰক চাই মানে বেলেগ ধৰণৰ মনোবৃত্তি চাবলৈ ললে সেইটো কথাত খুব দুখ লাগিলে আমি মানসিকভাৱে অলপ ভাগিও পৰিছিলো কিয় এনেকুৱা হয় বুজি নাপায় ইমানখিনি প্ৰচাৰ কৰি থকাৰ পাছতো সামাজিক নীতি নিৰ্দেশনা মানি মাস্ক পিন্ধি চেনিটাইজাৰ কৰি সেইখিনি মানে আমাক যদি গাখীৰ হলে গাখীৰটো দি থৈ যাব পাৰিলে হয় পেপাৰখন গেটতে দি থৈ যাব পাৰিলে হয় চ' সেইখিনি মানে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা কথাই কওঁ সেইখিনি হবলৈ দিব নালাগে আমি মানে মানসিক অশান্তি দিব নালাগে অকল কৰোণা পেচেণ্ট বুলিয়ে নহয় কোনো ৰোগীকে মানসিক অশান্তি মানসিক চাপ দিব নালাগে আৰু যথাসম্ভৱ আমি সহায় কৰিব লাগে এই যোনটো পাব্লিক এৱাৰনেছ হয় মানে জনসাধাৰণৰ মাজত যোনটো মানে কভিডৰ সচেতনতা সেইটো বৃদ্ধি কৰিব লাগে আৰু পৰাপক্ষত মিডিয়াও কিছুমান ভুল তথ্য দিব নালাগে কিছুমান ক্ষেত্ৰত দেখা যায় মানে নিৰপেক্ষ মানে বাতৰি নিদিয়ে ত' তেনেকুৱা নিৰপেক্ষ বাতৰি মানে পৰিৱেশন কৰিব লাগে ইজনে সিজনক পৰস্পৰে পৰাপক্ষত সহায় কৰিব লাগে কাৰণ কি ঠিক চবৰে এদিনটো হ'ব পাৰে চ' মানে মই এইখিনি কথাই ক'ব বিচাৰিছো কাৰণ মই এখন যুদ্ধ জয় কৰি আহিছো মোৰ অভিজ্ঞতা কৰিছে মই সকলোকে সেইটোকে আহ্বান জনাইছো আহক আমি সকলোৱে মিলি কভিডৰ জয় কৰিব পাৰিম যদি আমি একত্ৰিত হৈ চবেই মিলো আৰু কথাখিনিতো মোৰ উপযুক্ত বক্তা ধুনীয়াকে কৈ থৈ গৈছে ভাইৰাছ কি বস্তু কেনেকুৱা বস্তু হয় নহয় ঠিক আছে বাৰু ধন্যবাদ কিবা থাকিলে সুধিব পাৰে মই এটা কথা সুধিব খুজিছো বাইদেউ কওক এবাৰ হৈ যোৱাৰ পাছত আকৌ নেক্সট টাইম হোৱাৰ চান্স আছে নাই সেইটো খুব ৰেয়াৰ হয় সাধাৰণতে নহয় বুলি কয় কিন্তু চাইনা বা এনেকুৱা ইত্যাদি 2-এটা ওলাইছে বুলি গম পাইছো আৰু কিন্তু পৰাপক্ষত নহয় তাৰমানে আৰু কিবা আছে বাইদেউ ধন্যবাদ বাইদেউ আপুনি ইমান সুন্দৰকৈ আপোনাৰ অভিজ্ঞতা ক'লে আমি গম পাইছো যে আপুনি কেনেকুৱা এক পৰিৱেশৰ মাজেৰে পাৰ হ'বলগীয়া হ'ল কেনেকুৱা এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল কিন্তু কিছুমান কথা আচলতে
আমি চিন্তা কৰিবলগীয়া হৈছে কিয়নো যেহেতু বেমাৰবিধ এজন ব্যক্তি আন এজন ব্যক্তিৰ সংস্পৰ্শলৈ খুব ক্লোজ কণ্টেক্টলৈ আহিলে বিয়পে তেনে অৱস্থাত মানুহে ভয় খোৱাটো খুব অস্বাভাৱিক কথা নহয় কিয়নো মই যদি আপোনাৰ ওচৰলৈ যাওঁ আপোনাৰ পৰা ভাইৰাছটো মোৰ হাতলৈ গুচি অহাৰ সম্ভাৱনা থাকে অৱশ্যে যিজন ব্যক্তিয়ে আপোনাৰ ঘৰত গাখীৰ দি থৈ যায় তেওঁ আঁতৰৰ পৰাই আপোনাৰ গেটত গাখীৰৰ টুকুৰাটো বা পেপাৰখন দি থৈ যাব পাৰে কিন্তু আপোনাৰ পৰা বস্তু এটা ল'বলৈ বেছি ভয় লগা কথা আচলতে এই ধৰণৰ সজাগতা মই যিহেতু এক মিনিট মই যিহেতু ঘৰত নাই মইতো পেচেণ্ট হৈ আছো মেডিকেলত সেইখিনি সময়ত ঘৰৰ মানুহখিনিৰ ওপৰত প্ৰেছাৰ মোৰ ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ মানে সেইখিনি বস্তু সহায় কৰিলে ভাল হয় ভিতৰত আহিব নালাগে কাৰণ অলৰেডি চেনিটাইজাৰ কৰা হৈ গৈছে গোটেইখিনি কোভিড পজিটিভ নিগেটিভ গোটেইখিনি হেৰি কৰা হৈ গৈছে পৰীক্ষা কৰা হৈ গৈছে ত' এইখিনি বস্তু আচলতে অস্বাভাৱিকো নহয় অকল আমাৰ ইয়াত বুলিয়ে নহয় মই জনাত চবতেই তেনেকুৱা হৈছে ত' সামাজিকভাৱে এইটো ভয় খাইছে বহুতে নতুন কথা নতুন এতিয়া চাবলৈ গ'লে আকৌ এটা কথা চোৱা মানে আমি যোনখিনি স্বাস্থ্যকৰ্মী হিচাপে বা পুলিচ প্ৰশাসন তেওঁলোকেতো তেনেকেই দিনে ৰাতিয়ে মানে কোভিড পেচেণ্টকে চাই থাকিব লগা হৈছে সেইখিনি কথা আমি নীতি নিৰ্দেশনামূলক ভাবি মাস্ক পিন্ধি চেনিটাইজাৰ কৰি আমি ডিউটিটো কৰিবই লাগিব হয় বাইদেউ কথাটো সেইটোৱে যে জনসাধাৰণে বুজি উঠিব লাগিব যে কেনেকৈ আচলতে ভাইৰাছবিধৰ আমি সংস্পৰ্শলৈ আহিব পাৰোঁ কেনেকৈ আক্ৰান্ত হ'ব পাৰোঁ সেই কথা যদি আমি ভালদৰে বুজি উঠো তেতিয়া হয়তো এই যি অস্বাভাৱিক ব্যৱহাৰ সেই অস্বাভাৱিক ব্যৱহাৰ আমি নকৰিলোহেঁতেন বা নকৰোঁ গতিকে এই কথাটো আমি গুৰুত্ব দিব লাগিব হেল্ল' ডিষ্টাৰবেন্স আহিছে ঠিকে আছে কোৱা এতিয়া ঠিক আছে কল্যাণ দাস ডাঙৰীয়াই কৈছিলে যে কেনেদৰে গোটেই ভাইৰাছটো আমাৰ সংস্পৰ্শলৈ আহিলে কেনেদৰে বিয়পিব পাৰে বা কেনেদৰে আমি নিজকে বচাই ৰাখিব পাৰোঁ এইখিনি কথাও কৈছে মই এটা কথা জানিব বিচাৰো যে মই ভাবো যে নভেল কৰোণা ভাইৰাছ মানে আমাৰ দেশত দেখা পোৱা আৰু COVID-19 হৈ যোৱা বেমাৰটোৰ মাজত এটা ডিফাৰেঞ্চ থাকিব পাৰে নেকি বাৰু শুনা পাইছেনে বাৰু হেল্ল' পংকজ হয় শুনা পাইছেনে বাৰু মই একজেক্টলি কোৱেশ্যনটো নাই শুনা মই বুজিও নাই পোৱা সেইকাৰণে হেডফোনডাল খুলি লৈছো আচলতে ডিষ্টাৰ্ব দিছে বুলি মোৰ কথাটো হ'ল যে মোৰ দেহত নভেল কৰোণা ভাইৰাছবিধৰ উপস্থিতি আৰু সেই ভাইৰাছবিধে মোক আক্ৰমণ কৰি মোক দুৰ্বল কৰি মোক ভাইৰাছবিধৰ পৰা দেখা দিবলগীয়া লক্ষণসমূহলৈ লৈ গৈছে এই দুটাৰ মাজত এটা পাৰ্থক্য আছে নেকি যিটো কাৰণে এনেকুৱা হৈছে যে মোৰ দেহত ধৰক মই এজন ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে তেখেতৰ দেহৰ পৰা মোৰ দেহলৈ ভাইৰাছবিধ গুচি আহিলে কিন্তু মোৰ ইণ্টাৰনেল ইমিউনিটি চিষ্টেম খুব ভাল গতিকে মোক আক্ৰমণ কৰিব পৰা নাই কিন্তু মোৰ দেহৰ পৰা 2-3 দিনলৈ ওলাই যাবও পৰা নাই ভাইৰাছবিধ মোৰ দেহতে আছে আৰু সেই সময়তে মোৰ মানে স্বাব টেষ্ট কৰা হ'ল আৰু মোৰ স্বাবত ভাইৰাছবিধৰ উপস্থিতি পোৱা গ'ল এইটো এটা কণ্ডিশ্যন আৰু আন এটা কণ্ডিশ্যন হৈছে মোৰ দেহলৈ আহিলে মোৰ ইমিউন চিষ্টেম ভাল নহয় 7 দিন থাকে ইনকুবেশ্যন পিৰিয়ডটো পাৰ হ'ল আৰু মোক এটেক কৰিলে আৰু মই লাহে লাহে দুৰ্বল হৈ গৈছো চিম্পটমছবোৰ দেখা পাইছে এতিয়া মই ভাবো যে মই অৱশ্যে বিজ্ঞানী হিচাপে নহয় মোৰ নিজৰ যিবোৰ মই অকণমান অধ্যয়ন কৰি আছো এই বিষয়ে কেইবাটা কাৰণত আৰু মই জানিবলৈ বিচাৰি থকাৰ কাৰণে মই কৈছো যে এই দ্য প্ৰেজেন্স অফ novel coronavirus and becoming a COVID-19 patient তাৰ মাজত এটা ডিফাৰেন্স আছে নি বাৰু একজেক্টলি কোৱেশ্যনটো মানে কি আল্টিমেটলি কথাটো একেটাই মই তোমাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগত পাপৰি বাইদেউৰ প্ৰশ্নটো মই অকণমান পাহৰি যাম কাৰণে মই কথাটো কৈ ল'ব খুজিছো মই একচুৱেলি স্কিপ কৰি গ'লো এই দুটামান কথা এটা হ'ল কি বাইদেউৰ প্ৰশ্নটো হ'ল কি এবাৰ হোৱাৰ পিছত পুনৰবাৰ হ'ব পাৰে নেকি এইখিনিত এটা খুব ইম্পৰ্টেণ্ট কথা কি ভাইৰাছজনিত ৰোগৰ বিষয়ে মই এটা কথা কৈছিলো যে ভাইৰাছে যেতিয়া এটেক কৰিলে তাৰ এগেইনষ্টত আমি ইমিউন হৈ পৰো অৰ্থাৎ ইমিউনিটিটো আমি গোটাও এণ্টিবডি চিক্ৰেশ্যন হয় এতিয়া ভাইৰাছে এটেক কৰাৰ পিছত ইমিউনিটি চিক্ৰেট কৰো সেইটো আৰ্জিত ইমিউনিটি অৰ্থাৎ সেইটো আমাৰ জেনেটিকেলি অহা নহয় ইননেট ইমিউনিটি নহয় সেইটো আমি আৰ্জিত কৰা মানে লাইফ এক্সপিৰিয়েঞ্চৰ পৰা অৰ্জন কৰা একুৱাৰ্ড ইমিউনিটি সেইটো একুৱাৰ্ড ইমিউনিটি এটা চাৰিত্ৰিক বৈশিষ্ট্য আছে এই সাধাৰণতে দুই ধৰণৰ হয়
এটা হল শর্ট ডিউৰেশ্যন ইমিউনিটি, আনটো হল লং ডিউৰেশ্যন ইমিউনিটি। যদি আমি মন কৰোঁ যে মই এই এক্সাম্পলটোৰে কৈ আছো কথাটো, যদিহে চৰ্দি জ্বৰ এনেকুৱা কিবা হয়, কমন কোল্ড হয়, তেতিয়াহ'লে ইউ ভাইৰেল ডিজিজ তাৰ এগেইনষ্টতো মই ইমিউনিটি পাইছিলো। তাত দুটা কণ্ডিশ্যন আছে বাৰু, এটা হ'ল কি বেলেগ বেলেগ ধৰণৰ ভাইৰাছৰ কাৰণেও হ'ব পাৰে, আৰু দ্বিতীয় কথাটো হ'ল কি এবাৰ হ'লে তেতিয়াহ'লে মোৰ পিছৰবাৰ হ'ব নালাগিছিল, কাৰণ এবাৰ মই ইমিউন হৈ গ'লো, মোৰ বডিত এণ্টিবডি আছে। কিন্তু আৰ্জিত ইমিউনিটিৰ ক্ষেত্ৰত দুটা কথা আছে, এটা হ'ল খুব কম সময়ৰ কাৰণে লাষ্টিং কৰে, আৰু এটা লাইফ লং থাকে। যদি পলিঅ'ৰ এগেইনষ্টত যিটো ইমিউনিটি পাওঁ সেইটো লাইফ লং থাকিব, সেইটো দ্বিতীয়বাৰ আকৌ হ'ব নোৱাৰে। কিন্তু কমন কল্ডৰ ক্ষেত্ৰত কিন্তু বাৰে বাৰে হৈ থাকিব পাৰে, কাৰণ এইটো ইমিউনিটি খুব কম সময়ৰ কাৰণে থাকে। চিমিলাৰলি ইনফ্লুৱেঞ্জাৰ কাৰণে প্ৰায় 6 মাহমান ইমিউন হৈ থাকে, আৰু যদি আমি চিকেন পক্স বা এনেকুৱা পক্স জাতীয় চাওঁ তেতিয়াহ'লে লাইফ টাইমো হয়, কেতিয়াবা সৰুতে হ'লে অলপ দিনৰ পিছত আকৌ কেতিয়াবা হোৱা দেখা যায়, কিন্তু সাধাৰণতে 2-3 বছৰ বা এবছৰলৈ অন্তত নোহোৱাকে থাকে। এতিয়া COVID-19ৰ ক্ষেত্ৰত এইটো ইমান কনফাৰ্ম নহয়, কিন্তু এতিয়ালৈকে যিমানবোৰ ষ্টাডি চলি আছে তাত কিন্তু 2-1 এনেকুৱা এক্সাম্পল নথকা নহয়, যিটো আমাৰ কাৰণে অতি ভয়াৱহ খবৰ। সেইটো হ'ল কি কাৰোবাৰ এবাৰ হোৱাৰ পিছতো নোহোৱাকে আকৌ এবাৰ হৈছে বুলি 2-এটা বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে এই ইমিউনিটিটো কেনেকুৱা পৰ্যায়ৰ সেইটো এটা সময়হে ক'ব। গতিকে থুলমূলকে ইতিমধ্যে বাইদেৱে কোৱাৰ দৰে এইটো ইট মে বি ৰেয়াৰ, কিন্তু কেতিয়াবা কাৰোবাৰ হৈছে বুলি অলৰেডি বাতৰিত প্ৰকাশ হৈছে। গতিকে এই লং টাৰ্ম ইমিউনিটিয়ে হওক সেইটোৱে আশা কৰোঁ, যাতে এবাৰ হ'লে নাইবা ভেকচিনাইজ হ'লে আমি যাতে গোটেই জীৱনকালৰ বাবে ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ, তেনেকুৱা হ'লে অত্যন্ত ভাল। কিন্তু মই জানিবৰ কাৰণে কৈ থলো এনেই যে এনেকুৱা ইমিউনিটিটো 2 ধৰণৰ হয়, এটা কম দিনৰ কাৰণে থাকে, এটা অতি বেছি সময়ৰ কাৰণে থাকে। আৰু দ্বিতীয় প্ৰশ্নটো খুব সম্ভৱ মই যিটো বুজি পাইছো তোমাৰ প্ৰশ্নটো, সেইটোত কথাটো এনেকুৱা, তুমি জানিব খুজিছা যে যদিহে মোৰ COVID-19 হ'ল, পজিটিভ হ'ল, গোটেইবোৰ হ'ল, চিমটমছটো শ্ব' কৰিলে, তেতিয়া মোৰ বডি কণ্ডিশ্যন যিটো হ'ব, যিখিনি সমস্যা বা কমপ্লিকেশ্যন মোৰ হ'ব, সেইখিনি মোৰ শৰীৰৰ কাৰণে, আৰু দ্বিতীয় কণ্ডিশ্যনটো মোৰ গাত কৰোণা ভাইৰাছৰ ইনফেকশ্যন হ'ল কিন্তু মোৰ কোনো ধৰণৰ চিমটমছ নাহিল, বা তেনেকুৱা এটা চিটুৱেশ্যন নহয় জানো, তেতিয়া তাৰ দুইটাৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি? এতিয়া মই যিমান দূৰ অনুভৱ কৰিছো যে কৰোণা ভাইৰাছ হ'ল অলৰেডি মই ডিজিজ হৈ গ'ল, ডিজিজ কণ্ডিশ্যনলৈ আহিলো, গতিকে মোৰ এটা ষ্ট্ৰং ইমিউনিটি গোট খালে এগেইনষ্ট দ্য COVID-19, তাৰ এগেইনষ্টত মোৰ ষ্ট্ৰং ইমিউনিটি এটা গোট খালে। মই যদি ভাল হৈ গ'লো তেতিয়াহ'লে মই ইমিউন হৈ পৰিলো তাৰ এগেইনষ্টত। মই আগতে কোৱাৰ দৰে ডিপেণ্ড কৰিব এতিয়া ইমিউনিটিটো দীৰ্ঘ সময়ৰ নে হ্ৰস্ব সময়ৰ বা কম সময়ৰ, সেইটো ডিপেণ্ড কৰিব, খুব সম্ভৱ দীৰ্ঘ সময়ৰ। গতিকে আকৌ এবাৰ হোৱাৰ সম্ভাৱনা অতিকে ক্ষীণ খুব সম্ভৱ। আৰু যেতিয়া মোৰ তুমি হয়তো সুধিব কৈছা যে মোৰ ইনফেকশ্যনো হৈ গ'ল, হয়তো মই ধৰা নপৰাকে পাৰ কৰিলো বা এনেকুৱা কণ্ডিশ্যন কিবা হ'ল, দুইটাৰ মাজত ডিফাৰেঞ্চ বিশেষ একো নাই। এটাত তুমি টেষ্ট কৰি পজিটিভ হৈ ট্ৰিটমেণ্টত গ'লো, নাইবা আইচলেশ্যনত থাকিলো, হোম কোৱাৰেণ্টাইনত বা আইচলেশ্যনত এনেদৰে থাকিলো, ট্ৰিটমেণ্ট হ'ল, পৰ্যাপ্ত পৰিমাণে মই মেডিকেল অবজাৰভেশ্যনত থাকিলো, এইবোৰ হ'ল। কিন্তু আনটোত মই একো নকৰিলো, কিন্তু তথাপিও মোৰ বডিত এণ্টিবডি ছিক্ৰেশ্যন হ'ল, মই নিজে নিজে চেল্ফ ইমিউন হৈ মই ভাল হৈ গ'লো। খুব সম্ভৱ তেনেকুৱাই, কিন্তু বেলেগ ধৰণে কিবা কোৱা। মই অকণমান বেলেগ ধৰণৰ মোৰ প্ৰশ্নটো আচলতে মই বুজাব পাৰিছো নাই জানো, যে মই দুইটা কেছতে মোৰ টেষ্ট কৰিছে আৰু মই পজিটিভ বুলি ডিক্লেয়াৰ কৰা হৈছে। এটা ক্ষেত্ৰত কিন্তু কি হৈছে যে দ্য মিয়াৰ প্ৰেজেন্স অফ দ্য ভাইৰাছ ইন মাই বডি, বুজি পাইছে নে, মোৰ দেহত কেৱল মাত্ৰ ভাইৰাছবিধ উপস্থিত আছে, ই কিন্তু মোক দুৰ্বল কৰি পেলাব পৰা নাই। That means asymptomatic. এচিম্পটমেটিক কেটেগৰী 1 আৰু কেটেগৰী 2 হৈছে যে মোৰ দেহত ভাইৰাছবিধ আছে আৰু ই মোক আক্ৰমণ কৰিছে আৰু লক্ষণসমূহ দেখা দিছে, যিটো চিম্পটমেটিক বুলি আমি কওঁ। এই 2 ধৰণৰ ৰোগীৰ মাজত এটা ডিফাৰেঞ্চ আছে। এতিয়া কথাটো হৈছে কি, মই আচলতে গোটেই কথাটো গৈ থকা ইতিমধ্যে যিবোৰ ডিবেট ছচিয়েল মিডিয়াত বা প্ৰিণ্ট মিডিয়াত আহি আছে, নিউজ মিডিয়াত আহি আছে, তাক লৈ কৈছো, মানুহে কৈছে যে এইবোৰ মিছা। কি হ'ল, মোৰতো একো হোৱা নাই, মোক ভাইৰাছ দেখা পালে, মোক লৈ গুচি গ'ল, মোক 15 দিন ৰাখিলে, একো নাই, চৰকাৰে মিছাকে কথাটো কৈছে। মোৰ যুক্তিটো হৈছে যে মই ক'ব বিচাৰিছো এনেকুৱা ধৰণৰ হ'ব পাৰে যে 2 ধৰণৰ ৰোগী আছে, যিটো মানুহে বুজি পোৱা নাই। 2 ধৰণৰ ৰোগী বুলি নকওঁ, 2 ধৰণৰ সংক্ৰমিত ব্যক্তি আছে। এসকল হৈছে কেৱল ৰোগী আৰু আনসকল হৈছে ৰোগী নহয়, তেওঁলোক মাত্ৰ মানে প্ৰেজেন্স অফ দ্য ভাইৰাছ, বুজি পাইছে চাগে আপুনি। সেই কথাটো সংস্থাপন দিছে, বেলেগলৈ হয়তো লৈ যোৱা নাই, সংস্থাপন দিছে। এতিয়া কথাটো হ'ল মানুহে যিহেতু সেই কথাটো বুজি নাপায়,
তেতিয়া কয় যে নহয় মোৰটোতো একো চিমটম নাই মই হস্পিটেললৈ গ'লো মোক একো নিদিলে আৰু মই ভাল হৈ গুচি আহিলো মই বুজি পালো হয় মই বুজি পালো প্ৰশ্নটো এতিয়া একচুৱেলি কথাটো কি চিমটমেটিকে হওক বা এচিমটমেটিকে হওক আমি কওঁ নকওঁ কিন্তু দুইবিধেই ৰোগ হৈছে সংক্ৰমণ হৈছে কিন্তু এটাত এচিমটমেটিক পেচেণ্ট মই আগতে উল্লেখ কৰিছোৱেই এচিমটমেটিক পেচেণ্টসকল এই ভাইৰাছটোৰ কথা কণ্ডিশ্যনটো সেইটোৱে যে অধিকাংশ মানুহ এচিমটমেটিক হৈ থাকে আৰু খুব কম সংখ্যক মানুহে চিমটমেটিক অৱস্থালৈ যায় কিন্তু ভাইৰাছৰ উপস্থিতি দুইটাৰ ক্ষেত্ৰতেই থাকে এতিয়া এচিমটমেটিক পেচেণ্টৰ ক্ষেত্ৰত most probably strong immunity কাৰণে নাইবা ভাইৰাল ষ্ট্ৰেইনটো কম্পেৰেটিভলি উইক হোৱাৰ কাৰণে খুব সম্ভৱ মানুহজনৰ ক্ষেত্ৰত কোনো ধৰণৰ চিমটমছে দেখা নিদিয়ে কিন্তু সেইটোকে মই ক'ব খুজিছিলো যে যদিহে তেওঁৰ গাত চিমটমছ দেখা নিদিলে কিন্তু তেওঁৰ ভাইৰাছটোৰ এগেইনষ্টত ইমিউন চিষ্টেমটোৱে ৰেছপন্স কৰিব মোৰ বডিয়ে যিটো কাম কৰিব লাগে ভাইৰাছটোৰ এগেইনষ্টত সেইটো কৰি থাকিব মই নজনাকৈ কৰিব মানে কি মোৰ বডিয়ে এণ্টিবডি চিক্ৰেট কৰিব এণ্টিবডি চিক্ৰেট কৰাৰ লগে সেই ভাইৰাছটো বাহিৰলৈ ওলাই যাবলৈ বাধ্য হ'ব ই এলিমিনেট হ'বই গতিকে সেইটো এটা কণ্ডিশ্যন গতিকে মই চিমটমছ নেদেখালো মই তেনেকে মুক্ত হৈ গলো কিন্তু মোৰ শৰীৰৰ পৰা ওলাই বেলেগৰ ক্ষেত্ৰত সংক্ৰমণ কৰিব নহয় কি বেলেগৰ যদি মানুহ পাই যায় ওচৰত সংস্পৰ্শলৈ আহি যায় তেতিয়াহ'লে তাক সংক্ৰমণ কৰাটো খুবেই স্বাভাৱিক কৰিব সেইজনৰ ক্ষেত্ৰত যদি কম্পেৰেটিভলি ইমিউনিটি ষ্ট্ৰং নহয় বা কিবা অসুখ বিসুখ আগৰ পৰা আছিল তেখেতৰ ক্ষেত্ৰত ই চিভিয়াৰ কণ্ডিশ্যনলৈ গুচি যাব পাৰে ঠিক আছে দ্বিতীয় কণ্ডিশ্যনটোত যিটো হ'ল বেমাৰ হ'ল তেওঁ চিমটমেটিক পেচেণ্ট তাৰ ক্ষেত্ৰত আটমষ্ট কেয়াৰ লোৱাৰ খুবেই দৰকাৰ কাৰণ তেওঁ চিমটমেটিক তেওঁৰ ষ্ট্ৰেইনটো হয়তো ষ্ট্ৰং নহ'লে তেওঁৰ ইমিউনিটি কম কিবা এটা কাৰণত তেওঁৰ গাত চিমটমছ দেখা দিছে গতিকে তেওঁৰ ক্ষেত্ৰত কিন্তু আল্টিমেটলি দুইজনৰ ক্ষেত্ৰত এই কণ্ডিশ্যনটো একেই এজনে জনাকৈ বা নজনাকৈ আছে তেওঁ অভাৰকাম কৰিলে সেইটোৱে কথাটো হয় এতিয়া বিপদটো এইখিনিতে হয় মই ভাবো যে মোৰ মই এচিমটমেটিক আৰু মই টেষ্ট নকৰালো ধৰক আৰু মোৰ দেহত ভাইৰাছবিধ আছে আৰু মই ঘূৰি ফুৰিছো ধৰক তেতিয়া আচলতে অধিক লোকলৈ মই আচলতে ভাইৰাছবিধ বিয়পাই দিওঁ চিমটমেটিক ব্যক্তিসকলতকৈ এচিমটমেটিকসকল বেছি বিপদজনক দিয়া আচলতে হয় এইটো অলৰেডি দিল্লীত এটা মানে এনালাইচিছৰ পৰা এক্সপেৰিমেণ্টত এটা ধৰাও পৰিছে যে বহুত পেচেণ্ট অলৰেডি পেচেণ্ট বুলি নকওঁ ঠিক তেওঁলোকৰ কভিড পজিটিভ মানে কভিড ইনফেকশ্যন হ'ল আৰু তেওঁলোকৰ সেলফ ইমিউনিটিৰ পৰা তেওঁলোক অলৰেডি ভালো হৈ উঠিল কিন্তু তেওঁলোক ধৰা নপৰাকৈ থাকি গ'ল গতিকে তুমি কোৱাৰ দৰে স্বাভাৱিকতে তেওঁলোকে বিয়পাব বেলেগলৈ সেইকাৰণে ছ'চিয়েল ডিষ্টেন্সিংটো লাগে একজেক্টলি ছ'চিয়েল ডিষ্টেন্সিং সেইকাৰণে দৰকাৰ মাস্ক আৰু চেনিটাইজাৰ সেইখিনি প্ৰিকশ্যন ল'ব লাগে আচ্ছা মই এটা কথা জানিব বিচাৰিছো কওক মই একচুৱেলি দিল্লীৰ কথাটো কওঁতে আচলতে মনত পৰিলে মই ৰিচেণ্টলি এগৰাকী দিল্লীৰ এখন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰৰ সৈতে কথা পাতিছিলোঁ অসমৰে তেখেতে কৈছিলে যে গোটেই চিটুৱেশ্যন আচলতে কেনেকুৱা এটা পেনিক চিটুৱেশ্যন দিল্লীত খুব বেছি হৈছে আৰু তাৰ আমাৰ অসমত যিদৰে এটা ছিষ্টেমত চলি আছে আচলতে সেই ছিষ্টেমত চলা নাই তেখেতৰ নিজা গাড়ী নাছিলে তেখেতে যেতিয়া সন্দেহ কৰিলে যে তেখেতৰ হয়তো কভিড হৈছে তেখেতে হেল্থ ডিপাৰ্টমেণ্টলৈ ফোন কৰিলে তাত তেতিয়া প্ৰাইভেট পাৰ্টিজবিলাক আহি গ'ল প্ৰাইভেট পাৰ্টিজবিলাকে লেববিলাকে আহি পেলাই স্বাব কালেক্ট কৰিব বিচৰা নাই এটা পেনিক চিটুৱেশ্যন আৰু তেখেতৰ নিজা গাড়ী নাই নিজে গৈ টেষ্ট কৰাব নোৱাৰে তেখেতক এডভাইচ দিছিলে যে এখন আপুনি কেব লৈ লওক তেখেত ছ'চিয়েলি কনচাৰ্ণ ব্যক্তি গতিকে তেখেতে কৈছে মোৰ সন্দেহ হৈছে যে মোৰ কভিডটো আছে মই কিয় এখন কেব লৈ যাম এই কথাটো কৈছে আৰু বৰ্তমান মই তেখেতৰ পৰিস্থিতি কি সুধিলো তেখেতে ক'লে যে নহয় এতিয়াতো মানে মোক ৰিকভাৰ্ড বুলি চাৰ্টিফিকেট দি দিলে কিন্তু মে বি ভাইৰাছটো নাই কিন্তু তাৰ মানে আফটাৰ এফেক্টবোৰ আছে এতিয়াও মোৰ গা বিষাই থাকে এতিয়াও মই দুৰ্বল অনুভৱ কৰোঁ আপোনাৰ ক্ষেত্ৰত বাইদেউ তেনেকুৱা কিবা মানে পাইছে নেকি পোষ্ট ৰিকভাৰী পিৰিয়ডৰ কিবা চিমটমছ বা কিবা এফেক্ট দেখিছে নেকি মই তেনেকুৱা একো পোৱা নাইকিয়া মই ঠিক মানে মেডিকেলত থাকোঁতেই মোৰ 3-4 দিনৰ পাছত একো চিমটমছ নাইকিয়া হ'লো লাহে খালি অকণমান ড্ৰাই কাফ মানে শুকান কাহ এটা নিচিনা আহি থাকে আৰু অকণমান উইকনেছটো আহি আছিলে তাৰ পাছত যেতিয়া মোৰ ছেকেণ্ড মানে থাৰ্ডটো টেষ্ট নিগেটিভ আহিলে তেতিয়া তাৰ পাছত তেতিয়ালৈ মোৰ নাইকিয়া হ'লগৈ আৰু এতিয়াও তেনেকুৱা বিশেষ একো নাই মই এটা কথা জানিব বিচাৰিছো আমাৰ কল্যাণ দাস ডাঙৰীয়াক আপুনি মাত্ৰ কৈছিলে যে কোভিড পেচেণ্ট ইন ফিউচাৰ কিবা লাংছত বা এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হোৱাৰ মানে হ'ব পাৰে তেনেকুৱা হ'ব পাৰে নেকি আৰু এটা কথা জানিব বিচাৰিছো প্লাজমাৰ কথা হেল্ল'
হয় 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 শুনিছো প্লাজমা যোনটো প্লাজমা দান দিয়া যে কথা কৈছে সেই প্লাজমা দান দিলে ইন ফিউচাৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি প্ৰথম প্ৰশ্নটোৰ উত্তৰটো এনেকুৱা সেইটো ধৰক লিটাৰেচাৰৰ পৰা চাইহে গম পাইছো বা বেলেগ বেলেগ চৰ্চৰ পৰা ষ্টাডি যে এনেকুৱা কিবা কমপ্লিকেশ্যন হয় একজেক্টলি এনেকুৱা কিবা কমপ্লিকেশ্যন নিয়াৰ ফিউচাৰ হয়তো হ'ব পাৰে বা নোহোৱাকেও তেওঁ পাৰ কৰিব পাৰে জীৱন কিন্তু কথাটো হ'ল কি তেনেকুৱা নহওক ভগৱানে নকৰক তেনেকুৱা একো সমস্যা নহওক এবাৰ হলে নিশ্চয়কৈ ভাল হৈ যাওক কিন্তু তেনেকুৱা কিবা এনেই প্ৰজেক্ট কৰা কাৰণ এতিয়া কথাবোৰ এনেকুৱা হৈ আছে যিহেতু ৰিচাৰ্চ ইজ গোয়িং অন গতিকে নতুন নতুন তথ্য দিনে দিনে ডেইলি আহি নতুন আছে নতুন তথ্য আহি আছে হয় 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 সেইকাৰণে আচলতে এইটো আকৌ খণ্ডনো হৈ যাব পাৰে যে একো কমপ্লিকেশ্যন নাথাকিব ভাল হোৱাৰ পিছত এনেকুৱা পচিবিলিটিও আছে দ্বিতীয়তে আপুনি সুধিছিল প্লাজমাৰ কথা প্লাজমা একচুৱেলি ব্লাডৰ এটা পাৰ্ট লিকুইড পৰ্চনটোহে 55% মান ব্লাডত প্লাজমা থাকে বাকীটো আমাৰ RBC WBC আৰু প্লেটলেটছ থাকে প্লাজমাত আচলতে এই এন্টিবডিবোৰ গ্ৰ' কৰে কাৰণে প্লাজমা ডনেট কৰিলে এজন পেচেণ্টে প্লাজমাটো পাই যায় এলং উইথ এন্টিবডি গতিকে তেওঁৰ ট্ৰিটমেণ্টত সুবিধা হয় খুব সম্ভৱ প্লাজমা ডনেট কৰাটো ব্লাড ডনেশ্যনৰ নিচিনা এটা প্ৰক্ৰিয়া ব্লাডটোৰ প্লাজমা পাৰ্টটো ৰাখি বাকী পাৰ্টটো আকৌ মানুহজনলৈ ঘূৰাই দিয়া হয় গতিকে বিশেষ বেলেগ ইছ্যু থাকিব নালাগে এই ক্ষেত্ৰত মোৰ যিটো অনুভৱ ঠিক আছে ধন্যবাদ হয় পাপৰি বাইদেউ আপুনি ছাত্ৰ ছাত্ৰীসকলৰ কিবা প্ৰশ্ন আছে যদি প্ৰশ্নসমূহ আমাৰ দুইগৰাকী সমল ব্যক্তিলৈ দাঙি ধৰে যেন চাট বক্সত এতিয়ালৈকে কোনেও একো প্ৰশ্ন দিয়া নাই হৰলা বাইদেউ এটা প্ৰশ্ন যদিহে অনুৰাধা বাইদেউৰ কাৰণে হয় কওকচোন আমাৰ হৰলা বাইদেৱে যে বেমাৰটো হৈ থকা টাইমত নৰ্মেল ফুড খাব দিয়ে নে চিলেক্টেড ফুড খাবলৈ দিয়ে হেল্ল' আকৌ এবাৰ কওকচোন যেতিয়া আপুনি ট্ৰিটমেণ্টত আছিলে তেতিয়া মানে ফুড চিলেকশ্যনটো কেনেকুৱা আছে চিলেক্টেড ফুড খাবলৈ দিয়ে নে নৰ্মেল ফুডে খাবলৈ দিয়ে নৰ্মেল ফুডে খাব দিয়ে আৰু খালি পুষ্টিকৰ খাদ্য খাব দিয়ে ডেইলি মাছ মাংস ডিমটো ৰেগুলাৰ দিয়ে আৰু তেনেকে আপোনাৰ পেট ভৰাই খাবলৈ দিয়ে তেনেকে নৰ্মেল মানুহে যেনেকে খায় তেনেকে খাবলৈ দিয়ে আচ্ছা পাপৰি বাইদেউ দেখা পাইছে হেল্ল' আৰু এটা প্ৰশ্ন আছে জুবিন দলে which part the coronavirus mainly attacks কল্যাণলৈ যাব এইটো হয় হয় একচুৱেলি পাৰ্ট বুলি ঠিক ক'ব নোৱাৰি কাৰণ ভাইৰেল পাৰ্টিকলটো যিহেতু অত্যন্ত সৰু এটা ষ্ট্ৰাকচাৰ কিন্তু এটা প্ৰশ্নটোৰ এটা যুক্তিসংগত প্ৰশ্ন এইটো অৰ্থত যে ভাইৰাছে মই উল্লেখ কৰিছিলো ভাইৰাছে যেতিয়া ইনফেকশ্যন কৰে ই তাৰ পোষকৰ চেলটো তাৰ চেল হিচাপে ব্যৱহাৰ কৰিব খোজে অৰ্থাৎ পোষকৰ চেলটো ই এটা কথাত ক'ব গ'লে হাইজেক কৰি লয় চেলটো লৈ লয় নিজৰ কৰি কিন্তু চেলটো ল'ব যাওঁতে সিহঁতে ৰিকগনাইজ কৰে চেলটো এতিয়া COVID-19ৰ ক্ষেত্ৰত তাৰ যিটো স্পাইকছ আছে বাহিৰ ফালে সেইবোৰে প্ৰবেবলি ৰিকগনাইজ কৰি লয় এটা পোষকৰ চেল আৰু তাৰ পিছত সাধাৰণতে দেখা যায় ভাইৰাছৰ চাৰিত্ৰিক বৈশিষ্ট্য সিহঁতে যিটো তাৰ বাহিৰৰ প্ৰটিন আচ্ছাদন যিখন থাকে প্ৰটিন কোড যিটো থাকে সেইটো বাহিৰতে থৈ যায় আৰু চিম্পলি তাৰ জেনেটিক মেটেৰিয়েলটোহে কোষটোৰ ভিতৰলৈ ঠেলে আৰু কোষটোৰ ভিতৰত গৈ সেই জেনেটিক মেটেৰিয়েলটোৱে RNA হওক বা DNA হওক ভাইৰাছৰ সেই RNA কোভিডৰ ক্ষেত্ৰত RNA এই RNA আৰু DNA বোৰে নম্বৰ বহাই থ্ৰু ৰেপ্লিকেশ্যন আৰু তাৰ পৰা নিজৰ প্ৰটিন বনাই লয় আৰু সেই প্ৰটিন RNA লগ লাগি সেই কোষটোৰ পৰা বাহিৰলৈ আহি নতুন নতুন কোষ আকৌ পুনৰ এটেক কৰে সেইটোৱে আচলতে তাৰ প্ৰক্ৰিয়া সাধাৰণতে এইটো থ্ৰোটত বেছি হেৰি হয় নেকি ইনফেকশ্যনটো মানে কি ভাইৰাছৰ পাৰ্টটোৰ কথা সোধা হৈছে যে আদাৰৱাইজ ধৰক মুখমণ্ডলৰ যোগেদি আচলতে হাতখনহে বেছি জগৰীয়া আচলতে হাতখনে আমি যধে মধে য'ত ত'ত চুই মানে আকৌ সেইকাৰণে মাস্কখন পিন্ধোতেও আমি আচলতে হাতখন ধুই লোৱা উচিত কিন্তু আমাৰতো তেনেকুৱা অভ্যাস নাই আমি মাস্ক পিন্ধি থাকোঁতে মই নিজে অবজাৰ্ভ কৰিছো সাধাৰণতে কি হয়
নিজৰো কেতিয়াবা হৈছে কিন্তু যিমান পাৰি কেয়াৰফুল হৈ থাকিবলৈ চেষ্টা কৰা হয় কিন্তু মানুহে কি মই এটা কথা কৈছো হয় মই এটা কথা কৈছো আমাক তেনেকে মানে কোৱা হৈছিলে খুব গৰম পানী খাব কৈছিলে হয় হয় লাষ্টত গৈ ভাইৰাছটো মানে ডিঙিৰ ওচৰতে আহে বুলি কয় সো যিমান পাৰে নিৰ্মূল হ'বলৈ গৰম পানী খাওক আৰু প্ৰিকচন হিচাপে ঘৰত থকা বিলাকে মানে লাল চাহ এনেকে আদা তুলসী এনেকে লং ইলাচি দালচেনি দি খুব লাল চাহ খাব লাগে ভাইৰাছটো মানে নিৰ্মূল হয় বুলি সহায় হয় সেইটো মই শুনা পানী পাইছিলো খাব লাগে খুব গৰম পানী খাব লাগে যাতে ডিহাইড্ৰেচন নাথাকে আৰু ভাইৰাছবোৰে তাৰ লাইফ সাইকেল কমপ্লিট কৰি যাতে বাহিৰলৈ ওলাই যাব পাৰে সেইটো এটা কথা কাৰণ সি বাহিৰলৈ বডি বাহিৰলৈ ওলাই যাবই লাগিব আচ্ছা 14 দিনলৈকেহে থাকিব তাৰ পিছত আকৌ ওলাই যায় ওলাই যাব কাৰণ আপোনাৰ বডিয়ে অলৰেডি এন্টিবডি প্ৰডিউচ কৰিবলৈ ষ্টাৰ্ট কৰিব তাৰ এগেইনষ্টত আচ্ছা আচ্ছা সি ইচ্ছা কৰিলেও থাকিব নোৱাৰিব সি যাবলৈ বাধ্য আপুনি ইমিউন হৈ গ'ল তাৰ এগেইনষ্টত মানে চিম্পটমেটিক পেচেণ্টৰ ক্ষেত্ৰত কিন্তু ই 3 সপ্তাহলৈকে বা এনেকুৱা ধৰণৰ সময়লৈকে থাকিব পাৰে কাৰোবাৰ এসপ্তাহটো ভাল হৈ গৈছে ভাইৰাছৰ পৰিমাণটোৰ লগত কিবা কথা আছে নে যে কিমান ধৰক মই ইমান নাজানো সাইন্টিফিক কথাবোৰ কিন্তু যে কম কোৱান্টিটিত যদি ইনফেক্ট হৈছে মানে প্ৰেজেন্স আছে আৰু বেছি কোৱান্টিটিত প্ৰেজেন্স থকাৰ মাজত কিবা ডিফাৰেন্স থাকিব পাৰে নেকি সেইটো কথাটো এনেকুৱা কোৱান্টিটিৰ কথা এই কাৰণে নাই কাৰণ সি কম অতি নগণ্য ড্ৰপলেট যদিও আমাৰ বডিত যায় সি তাৰ বিলিয়নছ অফ সংখ্যা কৰি ল'বলৈ বহুত বেছি সময় নালাগে কাৰণ ইয়াৰ মানে মাল্টিপ্লিকেশ্যন ৰেটটো ইমানেই হাই গতিকে বডিৰ ভিতৰত সি যথেষ্ট তাৰ চাগে সংখ্যা বঢ়াই ল'ব গতিকে আৰু এটা আছে প্ৰশ্ন হয় পাৰ্থপ্ৰতিম দেৱনাথ এইটো লাইটিক নে লাইসোজেনিক সাইকেল বুজিছো আচলতে কথাটো এনেকুৱা বেক্টেৰিয়াফেজ ভাইৰাছৰ ক্ষেত্ৰত লাইটিক লাইসোজেনিকৰ কথাটো আহে কিন্তু ইয়াত যদি চাওঁ খুব সম্ভৱ ই লাইটিকৰ দৰেই বিহেভ কৰে ই সেল এটেক কৰি বাহিৰলৈ ৰিলিজ হয় নতুন কোষ আকৌ এটেক কৰে আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে কিবা প্ৰশ্ন কৰিব বিচাৰিছে যদি আৰু কৰিব নাই হা আমাৰ বাকি সকল শিক্ষক কৰ্মচাৰীসকলৰ কিবা প্ৰশ্ন থাকিব পাৰে তেওঁলোকে আমি নিজৰ ফালৰ পৰা সুধিছোৱে যাতে খুব এটা ভাল ডিসকাশন হয় তাৰ উপৰিও যদি কোনো শিক্ষক বা আন ব্যক্তিয়ে আনমিউট কৰিও প্ৰশ্নটো সুধিব পাৰে নিলিখিলেও হেল্ল' হেল্ল' স্যাৰ হয় হেল্ল' হেল্ল' শুনিছো কোনে কৈছা মই সান্তনাই কৈ আছো শুনিছো স্যাৰ এটা কথা আমি এতিয়া আগতীয়াকে ভিটামিন বি কমপ্লেক্স বা তেনেকুৱা জাতীয় চি ভিটামিন তেনেকে খাই থাকিব পাৰো নেকি নিশ্চয় এতিয়া বৰ্তমান একচুৱেলি কোৱাই হৈছে আৰু মানুহে খাই আছে ভিটামিন চি টেবলেট ৰেগুলাৰ বেচিছত মানুহে খাইছে মেডিকেল প্ৰেক্টিচনাৰ বা কনচালটেণ্টৰ পৰা লৈ তেওঁলোকে খাব কৈছে আৰু ভিটামিন ডি সপ্তাহত এটাকৈ খাইছে বহুতে জিংকবিট খাইছে এনেদৰে এটা প্ৰচলি আছে যাতে আমাৰ ইমিউনিটিটো ষ্ট্ৰং হৈ থাকে ভিটামিন চি খাইছে কিন্তু মই এইটো জানো লিমচি বৰ্তমান বজাৰত নাই আৰু তাৰ উপৰি লিমন চি কিউচি এনেকুৱা ধৰণৰ ভিটামিন চি টেবলেট ভিটামিন বি কমপ্লেক্স খাব পাৰে আৰু জিংকবিটটো খাব লাগে ভিটামিন ডি হয় জিংকবিট খাব লাগে জিংকবিটটো সব প্লাছ থাকিব আমাৰ নেচাৰেল চ'ৰ্চ যিখিনি আছে নেচাৰেল চ'ৰ্চ যিটো আছে মই মিডিয়ামৰ কথা ক'লো কেঁচা আম পাইনএপল প্লাছ পালেং শাক ডিম এটা ৰেগুলাৰলি খোৱা দৰকাৰ আৰু বাইদেৱে কোৱাৰ দৰে আদা নহৰু এণ্টিভাইৰেল কেপাচিটি থকা জালুক তুলসী সেইবোৰ এণ্টিভাইৰেল কেপাচিটি আছে গতিকে প্ৰবেবলি সেইবোৰেও কামত আহিব কিন্তু এইটো খাব পাৰি অসুবিধা খুব সম্ভৱ নাই কাৰণ ভিটামিনে বিশেষ কমপ্লেক্সিটি ক্ৰিয়েট নকৰে আৰু এটা কথা সুধো ভিটামিন ডি সাবষ্টিটিউট হিচাপে আমি ৰাতিপুৱা ৰ'দটো ল'ব পাৰো নি তেনেকৈ শুনিছিলো ৰ'দটো ল'ব পাৰো হয় ভিটামিন ডি ৰঙালাওৰ গুটি ভাল জিংকৰ কাৰণে ৰঙালাওৰ গুটি খাব পাৰি ঠিক আছে ভাল লাগিল স্যাৰ মই বাইদেউক অনুৰাধা বাইদেউক এটা কথা সুধো খোৱা কথা ওলাইছে কাৰণে সুধিব বিচাৰিছো আমাক এতিয়া কিবা ওলাই অহা তাৰ পৰা ৰিলিজ লৈ অহা পাছত এতিয়া কিবা বেলেগ খাদ্য খাবলৈ কৈছে নেকি নাই কোৱা একো কোৱা নাই খাদ্য নৰ্মেল খাদ্য নহয় সেইখিনি মই কৈছোৱে ভিটামিন বি কমপ্লেক্স
আৰু ভিটামিন চি আৰু উইকলি এটা ভিটামিন ডি এই তিনিবিধে দিছে এতিয়াও খাই আছে আপুনি ন এতিয়াও খাই আছো মই খাই আছে এইটো এনে কিমান দিনলৈ খাই থাকিব লাগিব এনেকুৱা কিবা কৈছে নেকি আপোনাক তেনেকুৱা নাই একচুয়ালি মই মানে 14 দিন কোৱাৰেণ্টাইনত আকৌ মই 4 তাৰিখে জইন কৰিব লাগিব সো এইকেইদিন যিমান পাৰো খাই আছো আৰু হয় হয় সেইটো আপুনি মানে নিজেহে কন্টিনিউ কৰিছে নিজক ষ্ট্ৰং কৰিবৰ কাৰণে নিজৰ সেইটো নিজৰ এমাহ মান খাম বুলি ভাবিছো আৰু মানক একচুয়ালি কি হয় আমাৰ যিকোনো অসুখ হলে আমি ভিটামিন এন্টিবায়োটিক্স খালে ভিটামিন খোৱা দৰকাৰ প্লাস আজিকালি ভিটামিনছৰ এন্টিবায়োটিক্সৰ লগত আৰু এটা মেডিসিন হিচাপে দিয়া হয় প্ৰবায়োটিক্স আৰু পৰ্যাপ্ত পৰিমাণে দৈ বা এনেকুৱা খালেও আমি প্ৰবায়োটিক্স পাওঁ প্ৰবায়োটিক্স আন একো নহয় আমাৰ শৰীৰৰ কাৰণে লাগতিয়াল অনুজীৱ মাইক্ৰবছ বেক্টেৰিয়া বা এনেকুৱা যিবোৰ আমি এন্টিবায়োটিক্স খালে ব্ৰড স্পেক্ট্ৰাম এন্টিবায়োটিক্স হলে কি হয় সেইবোৰ মাৰি পেলাই গতিকে আমাৰ শৰীৰৰ আন কমপ্লেক্সিটি দেখা দিয়ে সেইকাৰণে কেতিয়াবা কিবা এন্টিবায়োটিক্স খালে আমাৰ ডিসেন্ট্ৰি ডায়েৰিয়া ধৰণৰ কিবা সমস্যা হয় আৰু যেটো আমাৰ প্ৰয়োজনীয় মাইক্ৰবছবোৰ মৰি যায় গতিকে আজিকালি প্ৰায়বোৰ এন্টিবায়োটিক্সৰ লগতে প্ৰবায়োটিক্স দিয়া হয় প্ৰবায়োটিক্স মানে কি লিভিং মাইক্ৰবছ এটা সিস্টেম কৰি দিয়া হয় সেইবোৰ খাব দিয়া আৰু দৈ এটা ভাল সোৰ্স প্ৰবায়োটিক্সৰ আৰু এটা কথা সুধিব বিচাৰিছো এতিয়া আমাৰ মই প্ৰায় দেখো কিছুমান মেডিচাইন মই কল্যাণ দাসক দিব বিচাৰিছো এই মেডিকেল কিছুমানত এইবোৰ ইমিউনিটি সিস্টেম বৃদ্ধি কৰিবৰ কাৰণে মেডিচাইন পায় এনেকুৱা কিবা কিবি কিছুমান কৰি পেলাই উলিয়াইছে এইবোৰ একচুয়ালি খালে ভাল নে বেয়া কাৰণ আমাৰ জেনেৰেল মানুহেটো নাজানে ধৰক মই প্ৰায় মেডিচাইন মেডিকেলৰ দোকানৰ সন্মুখত দেখো যে ইমিউনিটি সিস্টেম বৃদ্ধি কৰিবৰ বাবে আমুক দৰৱটো খক এনেকুৱা ধৰণৰ দেখো ইমিউনিটি সিস্টেম বৃদ্ধি কৰা ঔষধ এনেকুৱা ধৰণৰ হোমিও দেখিছো আমাৰ এলোপেথিকতো দেখিছো গতিকে সেইবিলাক খালে আচলতে লাভ হ'ব নাই মই এটা কথা এইখিনিতে কওঁ যদিও কিমান দূৰ মানে গ্ৰহণযোগ্য হ'ব এনেকুৱা প্লেটফৰ্মত মই নাজানো কিন্তু কি হয় এতিয়া ধৰক চেনিটাইজাৰ আদিৰ ক্ষেত্ৰতে নিউজ ওলাইছে যে অকনমান গন্ধকুলীয়া ধৰণৰ প্ৰডাক্টটো মাৰ্কেটত আছে গতিকে এই সময়ত বহুতে সুবিধাও ল'ব নিশ্চয় খুজিব যেহেতু ইমিউনিটিৰ কথাটো খুব বেছিকে পপুলাৰ হৈছে গতিকে এনেকুৱা ইমিউনিটি বিল্ডাৰ যিবোৰ আমি ধৰা পাওঁ বজাৰত এডভাৰটাইজমেন্টত কিবা সেইবোৰত বৰ এটা বেছি গুৰুত্ব দিয়া খুব সম্ভৱ উচিত নহব চাগে যদিহে ই বেলেগ হেল্থ কমপ্লিকেশ্যন ক্ৰিয়েট কৰে তেতিয়াতো সমস্যা হ'ব আদাৰৱাইজ আমি এইবোৰ ভিটামিন চি জাতীয় টেবলেট বা ডি সপ্তাহত এটা যিটো অলৰেডি কোৱা হৈছে সেইখিনি খাই থাকিলে চাগে মই বাৰু ইমান বেছি নাজানো মানে এজন ডক্টৰে হয়তো মোতকৈ বহুত ভালদৰে ক'ব বা জানিব মই যিমান দূৰ বুজি পাইছো বা জানিছো অধ্যয়নৰ পৰা অলপ ষ্টাডি কৰি মোৰ সীমিত জ্ঞানেৰে মই কৈছো যে এই বস্তুবোৰ অকণমান এভইড কৰা ভাল কাৰণ আজিকালি এনেকুৱা তুমিতো জানাই আৰু গোটেই বস্তুবোৰ কেনেকুৱা হয় তাতকৈ বেটাৰ আমি নেচাৰেল চ'ৰ্চৰ ফালে বেছি নাযাওঁ কিয় মানে আমাৰ চাৰিওফালে যিবোৰ পোৱা যায় যিবোৰ শাক পাচলি ফল মূল পৰ্যাপ্ত পৰিমাণে আমি যদি খাওঁ তেতিয়াহ'লে স্বাভাৱিকতে আমি এইবোৰৰ ওপৰত ডিপেণ্ড কৰিব লগা নিশ্চয়কৈ নহয় গতিকে আমি আমাৰ বাৰীত থকা বস্তুবোৰত ইম্পৰ্টেঞ্চ দিয়াহে বেছি যুগুত হ'ব অত্যন্ত নোৱাৰিলে আমি জিংকভিট ভিটামিন চি টেবলেট এইবোৰ লওঁ আচলতে আমাৰ হাততে সকলো ঔষধ আছে আপুনি আছে আমি হয় আমাৰ হয় সকলো আছে ন আচলতে এইখিনিতে জমনিৰ কথা এটাই কৈছো আজি কেইদিনমান আগৰ পৰা কঁঠালৰ কথা ওলালে যে মোৰ এজন বন্ধুৱে কি কৰিলে কঁঠাল বেছিকে খাই দিয়ে এতিয়া গেছত মানে হৈছে সেইটো হ'বই হয় হয় গুটি খাব লাগিছিলে কঁঠালটো খাব নালাগে ন কঁঠালৰ ক্ষেত্ৰত মই উল্লেখ কৰিছো অনুৰাধা বাইদেউ হেল্ল' বাইদেউ মই কলেজৰ ডক্টৰ বিক্ৰমাদিত্য বকলীয়া মই আপোনাক এটা প্ৰশ্ন হয় সুধিব ৰোগী পৰিসংখ্যাবিদ হয় যিহেতু ডিজিজ ষ্টেটিষ্টিক্স এনালাইচিছ কৰি আছে নিয়াৰ ফিউচাৰ আপোনালোকৰ কিবা প্লেনিং আছে নেকি যে যিবিলাক আক্ৰান্ত হৈছে কোনবিলাক আক্ৰান্তৰ কমপ্লিকেশ্যন মানে বেছি হৈছে বা এছ'চিয়েটেড ডিজিজ থকাবিলাক কেনেকুৱা ধৰণৰ এছ'চিয়েটেড ডিজিজ থাকিলে তেখেতৰ কমপ্লিকেশ্যন বেছি বা কোনবিলাকৰ আক্ৰান্ত কৰিব পৰা নাই তেনেকুৱা কিবা আপোনালোকৰ পৰিকল্পনা আছে নেকি বাইদেউ সেইটো আমাৰ মেডিকেল কলেজৰ ভিতৰুৱা কথা একচুৱেলি মই সেইটো নাজানিম কিন্তু সেইটো মানে কিছুমান কমৰবিডিটিছ বুলি কয় যাৰ ধৰক অকমান আনুষংগিক বেলেগ যদি বেমাৰ থাকে তেতিয়া অলপমান এক্সট্ৰা ট্ৰিটমেণ্টৰ দৰকাৰ হয় আৰু মই জনাত সেইটো এক্সট্ৰা তেনেকুৱা আছে চিষ্টেম যিবোৰ এচিম্পটমিক কোনো ধৰণৰ চিম্পটমছ নাথাকে সেইবিলাক জেনেৰেল হিচাপতে ধৰা হয়
চিকিৎসা মহাবিদ্যালয়ৰ তলবৰ পৰা তেনেকুৱা ধৰণৰ তথ্যবিলাক আহৰণ কৰি বাইদেউ এইটো হেৰি কৰিব পাৰিলে নোৱাৰিব সেইটো মই একচুৱেলি এতিয়া মই ডিউটিত জইন কৰা নাইতো মোৰ হয় মানে বাইদেউ সেইখিনি মই মানে হস্পিটেলৰ ডাটাখিনি মই কৰা নাই মই একচুৱেলি MBBS ল'ৰা ছোৱালীখিনিকে চাওঁ আৰু মই MD খিনিকে চাই থাকো হস্পিটেল ডাটাৰ লগত মোৰ তেনেকুৱা কোনো লিংক নাই একচুৱেলি আচ্ছা ঠিক আছে আচলতে কোভিড সম্পৰ্কে যিটো তথ্যৰ কথা কোৱা হৈছে ভাৰতবৰ্ষ আৰু আমি যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা তুলনা কৰো দেখা পাম যে ভাৰতবৰ্ষত বা বিশেষকৈ অসমত চৰকাৰী তথ্যটোহে একমাত্ৰ তথ্য আমাৰ চৰকাৰী তথ্যৰ বাহিৰে আন কোনো তথ্য নাই আৰু অসমততো চৰকাৰী তথ্য বুলি ক'লেও একেবাৰে মন্ত্ৰীকেন্দ্ৰিক তথ্যলৈ গুচি গৈছেগে আমি যদি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ চাওঁ তথ্যটো 3টা সংস্থাই তথ্য সংগ্ৰহ কৰি আছে চৰকাৰৰ উপৰিও এটা নিউজ এজেন্সি বিলাকে লগ হৈ এটা তথ্য সংগ্ৰহ কৰিছে আৰু এটা এজেন্সি মই নাম পাহৰিছো 3টা এজেন্সিয়ে তথ্য সংগ্ৰহ কৰিছে আৰু সেইকাৰণে কি হৈছে যে চৰকাৰে নিজৰ পাৰফৰ্মেন্স ভাল বুলি দেখুৱাবলৈ কমাই বা বহুৱাটো আচলতে প্ৰশ্ন উঠেই কমাই দেখুৱাব পৰা নাই যিটো নেকি ভাৰতবৰ্ষত প্ৰশ্ন উঠিছিলে মাজতে দিল্লীত বহুত কেছ লুকুৱাইছে বুলি কোৱা হৈছিলে মধ্যপ্ৰদেশত বহুত কেছ লুকাইছে বুলি কৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰত সেইটো সম্ভৱ হোৱা নাই কিয়নো পেৰেলেলি দুটা চৰকাৰৰ বাহিৰৰ দুটা অৰ্গেনাইজেশ্যনে গোটেই বস্তুটো ট্ৰেক কৰি আছে আৰু সেই অৰ্গেনাইজেশ্যন বিলাকে কেৱল মাত্ৰ নাম্বাৰছটো চোৱা নাই তেওঁলোকে ক্ৰছ টেবলিং কৰিছে মানে আন ফেক্টৰছ বিলাকো লৈছে ধৰক এজ জেণ্ডাৰ হওক তেখেতৰ ছ'চিয়েল ষ্টেটাছ গোটেইবোৰ বা তেওঁলোকৰ কমিউনিটি লাইফ গোটেইবোৰ হৈছে আৰু সেইকাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰত এই তাৰ ডাটাবিলাকৰ পৰা এটা কথা ৰিফ্লেক্ট হৈছে যে this particular virus is dangerous for the blacks সেই কথাটো খুব আহিছে আৰু তাৰ সেইকাৰণে হোৱাইট সকলে অকণমান ইগনোৰ কৰিছে যে নহয় উই আৰ ইমিউন টু দিছ ডিজিজ সেই কথাটো হৈ আছে গতিকে আমাৰ অসমত বা ভাৰতবৰ্ষত সেই ধৰণৰ ডাটাবোৰ সেইবোৰ সকলোবোৰ উপলব্ধ নহয় গতিকে গৱেষকসকলে বা হয়তো বাইদেউৰ এক্সেছ থাকিব যিহেতু আপুনি চিষ্টেমটোৰ ভিতৰত গৈ কাম কৰিবগে কিন্তু আমি যিসকলে বাহিৰৰ পৰা পাওঁ আমি কেৱল মাত্ৰ চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি আমি গোটেই কথাবোৰ ক'বলগীয়া হয় সেই সমস্যাটো আছে আমি হয়তো শেষৰ ফালে আহি পাইছো ইতিমধ্যে 1 ঘণ্টা 30 মিনিট সময় আমি ললো মই শেষ হোৱাৰ আগে দুটামান কথা মই এড কৰিব বিচাৰিছো যিটো হয়তো আপোনালোকে ইনডাইৰেক্টলি কৈছে আৰু আমি শেষত এই নোটটো লৈ থোৱাটো অত্যন্ত আৱশ্যক বুলি ভাবো যিহেতু আমাৰ মাজত মই দেখা পাইছো বিশেষকৈ ছ'চিয়েল মিডিয়াত এতিয়া এক অবিশ্বাসৰ সৃষ্টি হৈছে সেইকাৰণে যে প্ৰথম কথা হ'ল বহুতে কয় যে একো ট্ৰিটমেণ্ট নাই মোক লৈ গ'লে একো ট্ৰিটমেণ্ট নকৰিলে এই এটা প্ৰচাৰ চলিছে যে একো ট্ৰিটমেণ্ট নকৰিলে মোক এনেই লৈ গৈছে এই ক্ষেত্ৰত মানুহে এটা কথা বুজিব লাগিব যে কোনো ট্ৰিটমেণ্ট আচলতে নায়েই বেমাৰবিধ নতুন গৱেষণা চলি আছে ইয়াৰ কোনো প্ৰেছক্ৰাইব ট্ৰিটমেণ্ট নাই এক্সপেৰিমেণ্টেলি দুই এটা দৰৱ আমাক দিছে আৰু সেইখিনি হয়তো বাইদেউ যিকেইটা কথা ক'লে যে মোক এই ধৰণে খাবলৈ কৈছে সেইখিনিও এটা লেভেলত এতিয়ালৈকে উপলব্ধ নলেজৰ ওপৰত ভিত্তি কৰি গতিকে আমাৰ যে ছ'চিয়েল মিডিয়াত চলি আছে মোক কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰিলে এনেই 15 দিন ৰাখি থৈ দিলে আৰু মোক লাষ্টত কোনো ধৰণৰ পজিটিভ দেহত নেদেখুৱাৰ পিছতো ৰিলিজ দি দিলে এই কথাটো যাতে প্ৰচাৰ নহয় আমাৰ মাজত সেইটো খুব প্ৰয়োজনীয় কিন্তু এই প্ৰচাৰটোৱে কি কৰিব আমাৰ টেষ্টৰ ফালে লৈ যোৱাত বাধা সৃষ্টি কৰিব যাৰ ফলত নেকি এই চিম্পটমেটিক ৰোগীসকলে এই চিম্পটমেটিক ব্যক্তিসকলে অধিক হাৰত মানে ভাইৰাছবিধ বিয়পাই দিয়াত সহায় কৰিব এই কথাটো মই ক'ব বিচাৰো 2 নম্বৰতে আৰু এটা কথা মই অনুভৱ কৰিছো যে ছ'চিয়েল ডিষ্টেন্সিঙৰ কথাটোত কেৱল মাত্ৰ ফিজিকেল ডিষ্টেন্সিংটোত বেছি গুৰুত্ব দি থকা হৈছে মই ছ'চিয়েল ডিষ্টেন্সিং মানে যিটো অস্পৃশ্যতাৰ থিয়ৰী তাত মই অকণমান বিশ্বাস কৰোঁ আচলতে এই ক্ষেত্ৰত যে মই যিটো বস্তু স্পৰ্শ কৰিলোঁ মই এজন ৰোগী মই ছাপ'জ কেৰি বেগ এটা মই ল'লোঁ সেই কেৰি বেগটো মই যদি কল্যাণ দাস ডাঙৰীয়াক দি দিওঁ তেখেতে কেৰি বেগটো যেতিয়া চুব মোৰ হাতৰ পৰা হয়তো ভাইৰাছখিনি কেৰি বেগটোৰ জৰিয়তে কল্যাণ দাস ডাঙৰীয়াৰ হাতলৈ গুচি যাব পাৰে আমি দুয়োজন ব্যক্তি কিন্তু ফিজিকেলি কণ্টেক্টত অহা নাই মই কেৰি বেগটো আধা কিলোমিটাৰ আঁতৰত দি থৈ আহিলোঁ আৰু কল্যাণ দাস ডাঙৰীয়া আধা কিলোমিটাৰ আঁতৰৰ পৰা গৈ পেলাই কেৰি বেগটো লৈ আহিলোঁ কিন্তু মোৰ হাতত ভাইৰাছবিধ লাগি আছিলে কেৰি বেগটোত লাগিলে আৰু মই যিমান দূৰ পঢ়া শুনা কৰিছো 3 দিনলৈকে কেৰি বেগত ভাইৰাছবিধ জীয়াই থাকে গতিকে কল্যাণ দাস ডাঙৰীয়া ভাইৰাছটো মানে কেৰি বেগটো চুলে আৰু হাতখন চেনিটাইজ নকৰাকৈ ভালকৈ নোধোৱাকৈ চকুমুখ স্পৰ্শ কৰিলে এনেকেও আচলতে ভাইৰাছবিধ বিয়পিব পাৰে এই কথাটো কিন্তু আমি গুৰুত্ব দিব লাগিব যে অকল ফিজিকেল ডিষ্টেন্সিং মানে মেন টু মেন যিটো ডিষ্টেন্সিঙত গুৰুত্ব দিলেই নহ'ব চেনিটাইজ ছ'চিয়েল ডিষ্টেন্সিং বা চেনিটাইজ ফিজিকেল ডিষ্টেন্সিংটো আচলতে মেইনটেইন কৰিব লাগিব আৰু তেতিয়াহে হয়তো আমি খুব ক্ষিপ্ৰভাৱে এই ভাইৰাছবিধ সংক্ৰমণ হোৱাত বাধা দিব পাৰিম নহয় জানো কল্যাণ দাস ডাঙৰীয়া হয়
হয় হয় এক্স্যাক্টলি আৰু হয় আৰু আমি এনেদৰে যদি নিজকে এই ভাইৰাছবিধৰ পৰা বচাই ৰাখিব পাৰো তেতিয়াহে আমি আগবাঢ়িব পাৰিম কিয়নো এক ভয়াৱহ পৰিৱেশ আৰু সৃষ্টি হোৱাৰ আৰু সংকটৰ দিশলৈ যোৱাৰ সম্ভাৱনা আছে লাহে লাহে শিক্ষানুষ্ঠানসমূহ খোলাৰ কথা কৈছে তাত জনসমাগম বেছি হয় গতিকে এইটো আমাৰ কাৰণে চিন্তনীয় বিষয় যে আমি সেই জনসমাগম হোৱা স্থানসমূহলৈ ভাইৰাছবিধ লৈ নাযাওঁ মই কালি মোৰ বন্ধু এজনক কৈ আছো যে চাব ভাদ মাহ আহি আছে গাঁৱৰ মানুহ নামঘৰলৈ যাব আৰু নামঘৰবোৰ লাহে লাহে হটস্পট হোৱাৰ চান্স আছে গতিকে সেই কথাটো আমি সাৱধান হ'ব লাগিব বহু সময়ত আমি কিছুমান সৰু সৰু কথা ইগনোৰ কৰোঁ আচলতে সেই কথাবোৰ যাতে মানুহে গম পায় জানে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ আছে আমি অনুষ্ঠানটো সামৰিব লৈছো সামৰাৰ আগে আগে মই কল্যাণ দাস ডাঙৰীয়াৰ পৰা শেষ মন্তব্য আৰু বাইদেউৰ পৰা শেষ মন্তব্য ল'ব বিচাৰিম হয় হয় প্ৰকৃততে যথেষ্ট সময় উপযোগী অনুষ্ঠান আৰু ভাল লাগিলে অনুষ্ঠানটোত উপস্থিত থাকি পুনৰবাৰ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো নিশ্চয়কৈ আমি সজাগ হোৱা অত্যন্ত জৰুৰী ডক্টৰ পংকজ বৰাই কোৱাৰ দৰে প্ৰত্যেকটো দিশতে আমি সজাগ হোৱা প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ মই উল্লেখ কৰিছোৱেই যে যিমান দূৰ অনুভৱ কৰিছো অতি সহজে খুব নিশ্চয়কৈ ভাইৰাছবোৰ আমাৰ সমাজৰ পৰা আঁতৰি নাযায় সেইকাৰণে আমি অন্তত 1 বছৰ মানলৈকে কিছুমান কথা অত্যন্ত চকু দিয়া দৰকাৰ বহুতে আমাক সচেতন বুলি ভাবে সমাজৰ সচেতন নাগৰিক বুলি আমাক বহুতে ক'ব খোজে অভিহিত কৰিব খোজে যদি আমাৰ লেভেলতে আমি যদি এনেদৰে মানে অসচেতনতাৰ পৰিচয় হৈ পৰো পৰিচয় দি থাকো তেতিয়াহ'লে স্বাভাৱিকতে সমাজলৈ এটা বেড মেছেজ যাব বেয়া মেছেজ এটা নিশ্চয়কৈ যাব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ পৰা বহুত কথা জানে শিকে আমাক অনুসৰণ কৰে আচলতে যিহেতু তেওঁলোক মানে টিচাৰৰ খুব ফলো কৰে গতিকে আমি নিশ্চয়কৈ আমাৰ পথেয় মানে আমি এনেকুৱা এটা পথেৰে গতি কৰিব লাগিব যিটোৱে সমাজলৈ এটা পজিটিভ ইম্পেক্ট আনিব শেষত পুনৰবাৰ কৈছো ভাল লাগিল এটা সুন্দৰ ডিছকাশ্যন হ'ল বাইদেউৰ ফালৰ পৰা বা উদ্যোক্তাসকলেও খুব সুন্দৰকৈ উপস্থাপন কৰিছে বিষয়বস্তুটোক লৈ গতিকে পুনৰবাৰ ধন্যবাদ ধন্যবাদ কল্যাণ দাস ডাঙৰীয়া বাইদেউ আপোনাৰ শেষ মন্তব্য বাইদেউ হয়তো ভুলতে ওলাই গ'ল ওলালে নেকি আমি প্ৰায় অকণমান দেৰি বাদ চাওঁ বাইদেউ ৰিজইন কৰিব পাৰে আৰু আমি ইয়াৰ পাছতে বাইদেউৰ মন্তব্যৰ পিছতে আমি শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ কৰিম আমাৰ মহাবিদ্যালয়ৰ জুলজি বিভাগৰ বাইদেউ আহিছে নেকি বাইদেউ হয় বাইদেউ আপোনাৰ শেষ মন্তব্য বাইদেউ হেৰি কৰি লওক আনমিউট কৰি লোৱা বাইদেউ আনমিউট কৰা নাই অনুৰাধা বাইদেউ আপোনাৰ মিউট হৈ আছে আনমিউট কৰি পেলাই আপোনাৰ বক্তব্য দাঙি ধৰে যেন আনমিউট কৰি লোৱা ঠিক আছে খুব সম্ভৱ নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে বাইদেৱে যোগাযোগ কৰিব পৰা নাই ভালদৰে আহি আছে বাইদেউ আমি আগবাঢ়ি যাওঁ নেটৱৰ্কৰ প্ৰব্লেম আহি আছে বুলি কৈছে অকণমান দেৰি ৰৈ দিওঁ হয় বাইদেউ বাকী কল্যাণ বৰ ভাল লাগিলে থেংক ইউ বাইদেউ যিকণ জানো কথাখিনি শুনি হয় হয় নহয় হয় বহুত কথা জানিলো ভাইৰাছৰ বিষয়ে হয় হয় হয়
আগবঢ়া নেকি হেৰি হ'ল হয় হয় বাইদেউ আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপস্থিত হৈছোহি মই মহাবিদ্যালয়ৰ জুলজী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ বিক্ৰমাদিত্য বকলিয়ালক শলাগৰ শৰাই আগবঢ়াবৰ বাবে অনুৰোধ জনাইছো ধন্যবাদ পংকজ আন দিনৰ দৰে আন এটা আজি সফল সন্ধিয়া পাৰ হ'ল আমাৰ পংকজ বাইদেউ আহিছে আমি বাইদেউ মন্তব্যটো লৈ ল'ম নেকি হয় লৈ লওঁ হয় বাইদেউ অলপ নেটৱৰ্কৰ প্ৰব্লেম দিছিলে একো নাই বাইদেউ একো নাই বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোক এয়া অঞ্চললৈ অনাৰ বাবে পুনৰ লগ পাম সকলোকে ধন্যবাদ বিশেষকৈ পাপৰি বাইদেউলৈ বহুত ধন্যবাদ ধন্যবাদ বাইদেউ অলপ ৰৈ দিব মই ডক্টৰ বিক্ৰমাদিত্য বকলিয়াল মই শলাগৰ শৰাই আগবঢ়াবলৈ আগবাঢ়িছো যিহেতু মাজতে অকণমান খেলি মেলি হ'ল মই প্ৰথমৰ পৰাই আৰম্ভ কৰিছো বৰ ছাকচেছফুল সফল সন্ধিয়া পাৰ হ'ল আজি COVID-19 ভাইৰাছ বা এগৰাকী ৰোগীৰ যি অভিজ্ঞতা সেয়া লৈ গতিকে এই অনুষ্ঠান যিটো আজি পাৰ হ'ল তাত অংশগ্ৰহণ কৰা সমল ব্যক্তি কল্যাণ দাস ডাঙৰীয়া তেখেতক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে ভাইৰাছ নামৰ যিটো টপিক বা বিষয় এইটো হাতী সমান এটা বিষয় আৰু ভুৰুকাত ভৰোৱাৰ দৰে খুব সুন্দৰভাৱে সৰলভাৱে সকলোৱে বুজি পোৱাকৈ উপস্থাপন কৰিলে আৰু লগতে আনুষংগিক বেমাৰ বা কেনেকৈ বিয়পে ভাইৰাছৰ জীৱন চক্ৰই হওক বা COVID-19 ৰিলেটেড যিবিলাক কথা প্লাজমা দানৰলৈকে বা বটানীৰ বেকগ্ৰাউণ্ড কথাটো কৈছো বাৰু মই বটানী বেকগ্ৰাউণ্ডৰ মানুহ হৈও আমাৰ হিউমেন ইমিউনলজিৰ কথা খুব সুন্দৰভাৱে তেখেতে ব্যক্ত কৰিলে তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তাৰপিছত মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছো আমাৰ শ্ৰদ্ধাৰ অনুৰাধা হাজৰিকা মেধি বাইদেউ তেখেতে এগৰাকী ৰোগী হিচাপে অংশগ্ৰহণ কৰিছিল যদিও তেখেতৰ কৰ্মজীৱন আমি ভালদৰে জানো মহাবিদ্যালয়ৰ লগত জড়িত হৈ আছে তেখেতে নিজৰ এই সময়ছোৱাৰ অভিজ্ঞতা যি সুন্দৰভাৱে আমাক ক'লে তাৰ পৰা আমি সকলোৱে সাহস পাইছো যে COVID-19 কোনো ভয় কৰিবলগীয়া বিষয় নহয় জাষ্ট আমি সাৱধান হৈ থাকিব লাগে সাৱধান হৈ থাকিলে আমি এই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ বাইদেউকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তাৰ লগতে এটা বাইদেউক মই সংযোজন কৰিব খুজিছো যে মানুহৰ যিটো ব্যৱহাৰ আমি কি হয় যদি জ্ঞানৰ অভাৱ থাকে তেতিয়াই মানুহে ভয় কৰে COVID-19 ক্ষেত্ৰতো আমাৰ একেই হৈ আছে মানুহবিলাকে ভালদৰে নাজানে নজনাৰ কাৰণে ভয় কৰে কোনোবা এজন মানে COVID সংক্ৰমিত ব্যক্তি বা কোৱাৰেণ্টাইনত থকা ব্যক্তি মানে খুব ভয় দৃষ্টিছে আঁতৰি থাকিব বিচাৰে গতিকে আমি দুখ নকৰি বেজাৰ নকৰি সকলোৱে তেখেতলোকক এই বিষয়টো বুজি ল'ব লাগে আৰু নিজে নিজকে কি কম এতিয়া আপোনাৰ ধৈৰ্য ধৰি কোনো বেজাৰ ভাৱ কৰিব নালাগে ধন্যবাদৰ ক্ষেত্ৰত মই আকৌ আগবাঢ়িছো আমাৰ আজিৰ অনুষ্ঠানটোৰ সঞ্চালক ডক্টৰ মানৱজ্যোতি বৰা আৰু ডক্টৰ পংকজ বৰা তেখেতলোকে অতি সুচাৰুৰূপে অনুষ্ঠানটো প্লেনিং কৰাৰ পৰা আৰম্ভ কৰি আজি পৰিচালনা কৰালৈকে গোটেই কামখিনি আগবঢ়ালে তাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছো মহাবিদ্যালয় আৰু আন মহাবিদ্যালয় বাহানা মহাবিদ্যালয় আন মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰী শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলোৱে এই 1.5 ঘণ্টা ধৰি আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আমাক উপকৃত কৰিলে লগতে কাৰিকৰী ব্যৱস্থাপনাৰ লগত জড়িত মহাবিদ্যালয়ৰ বিক্ৰম বৰা পাপৰি বাইদেউ নমিতা বাইদেউ সংগীতা বাইদেউ পাৰবিন আৰু শান্তনাকো মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু শেষত মই ধন্যবাদৰ লগতে অকণমান সংযোজন এটা কৰিছো অভিজ্ঞতাৰ ক্ষেত্ৰত আজি যিটো বিষয় মই বিষয়টো একেবাৰে মাজতে পঢ়ো মই এজন অধ্যাপকো হয় আৰু এজন COVID ৰোগী নহয় কিন্তু মই দুবাৰকে মই হোম কোৱাৰেণ্টাইনত আছো গতিকে একেবাৰে মাজৰ ব্যক্তি মই দুই ক্ষেত্ৰতে ধন্যবাদ ধন্যবাদ বকলিয়াল ডাঙৰীয়া
আমি সামৰিব লৈছো সামৰাৰ আগে আগে মই এটা কথা আচলতে আমি আৰম্ভণিতে ক'ব লাগিছিল যেটো কোৱা নহল আমি যেতিয়া পৰিকল্পনা কৰিছিলো মই মানস যদি বৰা ডাঙৰীয়া হৈতে যেতিয়া আমি পৰিকল্পনা কৰিছিলো আমি সমল ব্যক্তি হিচাপে আন এজন ব্যক্তিৰ সৈতে কথা পাতি আছিলো তেখেত আছিল আৰআৰএলৰ ডক্টৰ লক্ষী শইকীয়া ডাঙৰীয়া কিন্তু তেখেতৰ পৰিয়ালতে কোভিড ৰোগী ওলোৱাৰ বাবে তেখেতে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিম বুলি ক'লে আৰু সেই কথাটো আমি পৰহি গম পালো আৰু পৰহি ঠিক মানস বৰা ডাঙৰীয়াই 7 মান বজাত কৈছিল কলেজৰ এটা অনুষ্ঠান থকাৰ বাবে মই সেই সময়ত কাকো যোগাযোগ কৰিব নোৱাৰিলো 10 বজাত মই কল্যাণ দাস ডাঙৰীয়ালৈ ফোন কৰিলো আৰু গোটেই কথাখিনি কলো আৰু তেখেতৰ মাজত মাত্ৰ এটা দিন সময় পালে তেখেতে কৈছে যে মোৰ কোভিড সম্পৰ্কে বহু বেছি গভীৰ অধ্যয়ন নাছিল তেখেতে ভাইৰাছৰ লগত কাম কৰি আছে গতিকে মই ভাইৰাছ সম্পৰ্কে কথাবোৰ কম আৰু ছাত্ৰ-ছাত্ৰীৰ উপকাৰ হোৱাকৈ লাভ হোৱাকৈ কোভিডৰ সম্পৰ্কেও কম আৰু তেখেতে এটা দিনতে আসলতে খুব সুন্দৰভাৱে নিজকে প্ৰস্তুত কৰি তুলিয়াই আজি অনুষ্ঠানটোত কথাখিনি দাঙি ধৰিলে তাৰ বাবে মই দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো আসলতে কোভিড ৰোগী হোৱাটো এটা জটিল কথা হৈয়ে এটা বেমাৰৰ মাজেৰে পাৰ হৈ যোৱাটো আৰু এনে বেমাৰ যাৰ গোটেই পৃথিৱীতে যি ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰি দিছে তাৰ পাছতো আপুনি আমাৰ মাজত উপস্থিত থাকি আমাক সাহস দিলে কেনেদৰে এই ৰোগটোৰ সৈতে যুঁজ দিব লাগে তাৰ বিষয়ে ক'লে আৰু আমাৰ মাজতে সাহস জন্মালে যে আমি হার মানিলে নহম আমি আগবাঢ়ি যাবলৈ আমি ধনাত্মক দিশত চিন্তা কৰিব লাগিব সদশেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো অমল ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছো অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইয়াতে সামৰণি পেলাইছো ধন্যবাদ